নমস্কাৰ সকলোকে মই আস্মিনা আনটল্ড ষ্টৰীৰ আন এটা এপিছডলৈ আপোনালোকক স্বাগতম আশা ৰাখিলে আপোনালোকে মোৰ এই এপিছডটো মৰমেৰে আঁকোৱালি ল'ব পঞ্চকৰ্মা থেৰাপি আৰু ইণ্ডিভিজুৱেলাইজ প্লানৰ জৰিয়তে এডভান্স আয়ুৰ্বেদিক চিকিৎসা কেনেদৰে সম্ভৱ তাৰ বিষয়ে আজি আমি আলোচনা কৰিম এজন অভিজ্ঞ চিকিৎসকৰ লগত তেনেহ'লে আহক পলম নকৰি আমি চিনাকি হৈ লওঁ অভিজ্ঞ ডক্টৰ AF নাজিৰুদ্দিন মোল্লা ছাৰৰ লগত নমস্কাৰ স্বাগতে মই পডকাষ্টত মোক আমন্ত্ৰিত কৰি অনাৰ কাৰণে মই ধন্যবাদ দিছোঁ ধন্যবাদ ছাৰ আপোনাৰ বহুমূলীয়া সময়ৰ পৰা কিছু মুহূৰ্ত মোৰ এই চেনেলত দিয়াৰ বাবে ধন্যবাদ ছাৰ মই ডক্টৰ AF নাজিৰুদ্দিন মোল্লা মই 2002 চনত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় একমাত্ৰ আমাৰ নৰ্থ ইষ্টৰ গুৱাহাটীত মই BMS ডিগ্ৰী কৰোঁ তাৰপিছত এবছৰ ইণ্টাৰ্ণিৰ 6 মাহ মই চৰকাৰী হস্পিটেলখনতে কৰোঁ আৰু 6 মাহ মই গোৱালপাৰা চিভিল হস্পিটেলত আহি পেলাই কৰিছিলোঁ 2003ত পাছ আউট হোৱাৰ পিছত ইমিডিয়েটলি মই গোৱালপাৰা লাইফ কেয়াৰ নাৰ্ছিং হোমত ৰেচিডেঞ্চিয়েল মেডিকেল অফিচাৰ হিচাপে নিয়োগ কৰে আৰু তেতিয়া মই প্ৰাইভেট প্ৰেক্টিছ কৰোঁ 2007 চনত মোৰ গোৱালপাৰা আয়ুৰ্বেদিক চেণ্টাৰ বুলি এটা চেম্বাৰো মই কৰিছিলোঁ গোৱালপাৰা টাউনত এনেকৈ 7 চনত মই 7ৰ পৰা 11 চনলৈকে মই খৰমুজা মিনি PHCত এজ এ MO আয়ুৰ হিচাপে নিয়োজিত হয় পিছত মই চাকৰি এৰিলোঁ কিবা পাৰিবাৰিক কাৰণত তাৰপিছত 17 চনত মই আকৌ চাকৰিলৈ জইন কৰিলোঁ এতিয়া মই কণ্ট্ৰেকচুৱেল বেচিছত NICMৰ আণ্ডাৰত মাটিয়া ব্লক PHCৰ আণ্ডাৰত কাম কৰি আছোঁ আৰু এইখিনিতে মই 2016 চনত পঞ্চকৰ্মাৰ ওপৰত ডিপ্ল'মা কৰোঁ মহাৰাষ্ট্ৰৰ পৰা তাৰপিছত 2022 পৰা মই কেৰেলাত গৈ পেলাই এমাহৰ কাৰণে ইয়াৰ প্ৰেক্টিকেল এছপেক্ট যিখিনি আছে হেণ্ড এণ্ড স্কিল বুলি কওঁ আমি সেইখিনি শিকিলোঁ আৰু তাৰপিছত মোৰ ছেটআপ মোৰ নিজৰ ৰিচাৰ্চত কৰোঁ তাতে পঞ্চকৰ্মাৰ OPD বেষ্ট চেণ্টাৰ এটা খোলোঁ 2018 চনত কিন্তু ক'ভিডৰ কাৰণে আমি মাজত বন্ধ ৰাখিব লগা হৈছিলে এগেইন ক'ভিড শেষ হৈ যোৱাৰ পিছত ৰিষ্টাৰ্ট কৰিছোঁ আৰু বিভিন্ন বেমাৰত আমাৰ পঞ্চকৰ্মাৰ যিটো ইয়াৰ ফলপ্ৰসূতা সেইটো মই পিছত ডিটেইল কৰি আছোঁ ছাৰ প্ৰাচীন আয়ুৰ্বেদিক আৰু বৰ্তমানৰ যোনটো এডভান্স আয়ুৰ্বেদিক তাৰ মাজত ডিফাৰেঞ্চ বা সেইটোৰ আমাক অকণমান ভালদৰে বুজাই দিলে ভাল হৈছে হয় ভাল লাগিলে সুন্দৰ প্ৰশ্ন আয়ুৰ্বেদ একচুৱেলি চায়েন্স অফ লাইফ আমি জীৱন কেনেকৈ আমি চলাব লাগে আমি জীৱনটো কেনেকৈ চলালে আমি সুস্থ হৈ থাকিব পাৰিম গোটেইখিনি কথা আয়ুৰ্বেদ আমাৰ শাস্ত্ৰবিলাকত 5,000 বছৰ আগতে এইবিলাক আমাৰ লিপিবদ্ধ হৈছে বিভিন্ন সংহিতা আছে আমাৰ বিভিন্ন কিতাপ আছে যেনেকুৱা চৰক সংহিতা সুশ্ৰুত সংহিতা ভাগৱত সংহিতা সাৰংগধৰ এনেকুৱা ধৰণৰ বিভিন্ন কিতাপত আমাৰ বিভিন্ন মানে বেমাৰৰ বিষয়ে উল্লেখ কৰা আছে আৰু তাৰ চিকিৎসা বিধি দিয়া আছে এতিয়া আয়ুৰ্বেদত আমাৰ হেল্থ বুলি যিটো আমি ডেফিনেশ্যন কৰোঁ হেল্থৰ ডেফিনেশ্যনটো আয়ুৰ্বেদিকত প্ৰায় 5,000 বছৰ আগত হেল্থৰ যিখিনি ক্ৰাইটেৰিয়া বৰ্তমান WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে যিটো দিছে যিটো ডেফিনেশ্যন দিছে অলমষ্ট গোটেইখিনি ৰিফ্লেক্ট আমাৰ সেই শাস্ত্ৰবিলাকত লিখা আছে কেনেকৈ আমি সেইখিনি আমি পাব পাৰোঁ যেনেকুৱা ধৰণৰ হেল্থৰ ডেফিনেশ্যনৰ ক্ষেত্ৰত যেনেকুৱা কৈছে যে আমাৰ শাৰীৰিক মানসিক সামাজিক আধ্যাত্মিক বেলেঞ্চ আৰু এইখিনি বস্তু আয়ুৰ্বেদিকত খুব ধুনীয়াকৈ কৈছে শৰীৰৰ শাৰীৰিক আৰু মানসিক চিকিৎসাৰ লগতে আয়ুৰ্বেদিকত কিছুমান বস্তু দিছে আমি কেনেকৈ স্বাস্থ্যৱান হৈ থাকিব পাৰোঁ তাৰে আমি 3টা পিলাৰ বুলি ক'ব পাৰোঁ যে মানুহ সুস্থ থাকিবলৈ হ'লে 3টা বস্তু লাগিব তাৰে প্ৰথমটো হৈছে আমাৰ খাদ্যবিহাৰ আমি কোনটো খাদ্য খাম কোনটো সময়ত কি খাদ্য খাম কোনটো ছিজনত কি খাম এইবিলাক কথা আয়ুৰ্বেদিকত যথেষ্ট ভালকৈ ডিটেইলিং কৰা আছে লগতে ব্যায়াম এক্সাৰচাইজেছ ভেৰি ইম্পৰ্টেণ্ট ডেইলি আৰু নিদ্ৰা টোপনি এটা সুস্থ টোপনিৰো প্ৰয়োজন আছে এই গোটেইখিনি কথাৰ লগতে আয়ুৰ্বেদিকত আৰু কিছুমান কথা আমাৰ সংহিতাবিলাকত দিয়া আছে যে দিনচৰ্যা ৰাত্ৰিচৰ্যা ঋতুচৰ্যা সদ্বৃত আচাৰ ৰসায়ন এইবিলাক বস্তুৰ এক্সপ্লেনেশ্যন এনেকৈ কৰিছে যে কিবিলাক কাম কৰিলে আমাৰ আধ্যাত্মিক আৰু সামাজিক স্বাস্থ্য আমি পাব পাৰোঁ যাতে এই 4টা বস্তু বেলেঞ্চ হৈ থাকে হেল্থক যিটো মানে পাবৰ কাৰণে যিখিনি কথা গোটেইখিনি কথা আমাৰ সংহিতাত বঢ়িয়াকৈ এইবিলাক এক্সপ্লেনেশ্যন কৰা আছে এতিয়া যিহেতু পৰম্পৰাগত এতিয়া 5,000 বছৰ আগত ইমান বেমাৰৰ বিষয়ে ডিটেইলিং কৰিব যে পাৰিছিলে আছিলে এইটো তাৰ চাইণ্টিফিক বেছ কাৰণ তাৰ পৰাই চায়েন্সটো পৰিৱৰ্তনশীল আয়ুৰ্বেদ চায়েন্স অফ লাইফ গতিকে সেই বস্তুটো এইকাৰণে ক'ব খুজিছোঁ যে সেই 5,000 বছৰ আগতে আমাৰ বিভিন্ন শ্লোকাত কাৰণ আমাৰ আয়ুৰ্বেদটো হৈছে অথৰ্ববেদৰ এটা পাৰ্ট
গোটেই বস্তুবিলাক সংস্কৃতত শ্লোকাত লিখা আছে দেৱতাৰ পৰা ঋষিমুনিৰ পৰা আমাৰ এই পৃথিৱীত আয়ুৰ্বেদ হোৱাটো আমি এইটো আমাৰ হেৰি আছে গতিকে বৈদিক সভ্যতাৰ পৰাই এইটো চলি আছে যিকে নহওক আমাৰ হেল্থৰ ক্ষেত্ৰত যিটো কথাবিলাক লিখা আছে এই চাৰিটা বস্তু শাৰীৰিক মানসিক আধ্যাত্মিক সামাজিক এই গোটেইখিনি বস্তুৰ কথাটো আয়ুৰ্বেদিক শাস্ত্ৰত কেনেকৈ আমি এইখিনি বেলেঞ্চ কৰি ৰাখিব পাৰোঁ গোটেইখিনি ডিটেইলিং কৰা আছে আৰু এইটো এতিয়া আধুনিকৰ ক্ষেত্ৰত মই এইখিনি কৈছোঁ যে আজি ৫,০০০ বছৰ আগত যিবিলাক বেমাৰৰ আমাৰ যেনেকৈ চিকিৎসা বিধি আছিলে চায়েন্স ইমান ডেভেলপ নাছিলে গতিকে প্ৰতিটো চিকিৎসা পদ্ধতি আমাৰ কি আছিল লিমিটেশ্যন আছিলে নাইবা সেই বস্তুবিলাক কি আছিল গুৰু শিষ্য পৰম্পৰা বুলি ক'ব পাৰোঁ যে ঋষিমুনিবিলাকে আমাৰ বিভিন্ন ধৰণৰ বৈদক আমাক শিকাই দিছিল যে এইটো বস্তু এনেকুৱা কৰে হেণ্ড এণ্ড স্কিল যেনেকুৱা এইটো এনেকুৱাকৈ কৰে এইটো বেমাৰ হ'লে এইখিনি জড়ি বুটি লগাই পেলাই এনেই লগাই আমি যেনেকুৱা আজিকালি আমি যেনেকৈ কৰোঁ ল'ৰা ছোৱালীৰ বেমাৰ হ'লে তুলসী পাতৰ লগত মৌ খুৱাই দিওঁ এতিয়া এইবিলাক বস্তু এইবিলাক হৈছে কি পৰম্পৰাগত আমি ওপৰৰ পৰা জানি আহিছোঁ আমাৰ আইতাসকলৰ পৰা জানি আহিছোঁ আমি ব্যৱহাৰ কৰিছোঁ কিন্তু সেই লিমিটেশ্যনটো এতিয়া অভাৰকাম হ'ল সেইটো ওপৰেদি মানে আমি এতিয়া চায়েন্স যেতিয়া যেনেকৈ আমাৰ হেৰি হৈছে আয়ুৰ্বেদিকৰ বস্তুখিনি এনেকৈ প্ৰসাৰতা লাভ কৰিছে আয়ুৰ্বেদত এতিয়া এনেকুৱা হৈছে যে আমাৰ প্ৰতিটো বস্তুৰ ৰিচাৰ্চ ৱৰ্ক হয় প্ৰতিটো হাৰ্বছৰ ওপৰত ৰিচাৰ্চ হয় মেডিচিনটো কেনেকৈ কাম কৰে গোটেইখিনি মডাৰ্ণ কোৰিলেশ্যন কৰি তাক লিপিবদ্ধ কৰা হয় মেডিচিনৰ টেষ্ট হয় টেষ্টিং হয় ক্লিনিকেল ট্ৰায়েলছ হয় প্ৰিজাৰ্ভ মানে গোটেইখিনি আমাৰ ৰেকৰ্ড অন ৰেকৰ্ড ৰখা যায় বহুত ইম্প্ৰুভ হৈছে আৰু সেইকাৰণে এইটো গ্ল'বেলাইজেশ্যন হৈছে আয়ুৰ্বেদত আয়ুৰ্বেদটো যদিও ইণ্ডোজেনিয়াছ এনেকুৱা ইণ্ডোজেনিয়াছ চাইনিজ চিষ্টেম অফ মেডিচিন বিভিন্ন জেগাত বিভিন্ন মেডিচিন চিষ্টেম আছিলে ষ্টিল ৱৰ্ল্ডৰ ভিতৰত আয়ুৰ্বেদৰ যিটো সমাদৰ সেইটো বিশ্বলৈ বিয়পি গৈছে আমাৰ চাৰাউণ্ডিং নেবাৰিজ কাণ্ট্ৰিৰ পৰা আমাৰ আমেৰিকাৰ পৰা আৰম্ভ কৰি গোটেই ৱৰ্ল্ডতে এতিয়া আয়ুৰ্বেদিকৰ কিছু পাৰ্ট মই নকওঁ 100% লৈছে কিন্তু কিছু ক্ষেত্ৰত পাৰ্টিকুলাৰলি ক্ৰনিক ডিজিজৰ ক্ষেত্ৰত লাইফষ্টাইল এনচিডি যিবিলাক নন কমিউনিকেবল ডিজিজ লাইফষ্টাইল অৰিয়েণ্টেড যিবিলাক ডিজিজ সেইবিলাক ডিজিজত আমাৰ বহুতখিনিয়ে আমাৰ ফলপ্ৰসূতা আগবাঢ়িছে আৰু সেইখিনি একচেপ্ট কৰিছে আয়ুৰ্বেদৰ প্ৰসাৰতা আৰু ফলপ্ৰসূতা মানে উপকাৰিতা কোনবোৰ ৰোগৰ ক্ষেত্ৰত বেছিকৈ মানে পৰিলক্ষিত হৈছে হয় ধুনীয়া প্ৰশ্ন এটা আয়ুৰ্বেদ আমাৰ কেৱল এইটো বেমাৰত চিকিৎসা কৰিব সেইটো বেমাৰত এনেকুৱা নহয় আয়ুৰ্বেদিকৰ বস্তুটো হৈছে কি ৰুট লেভেল কজ অফ দ্য ডিজিজ যিটো ৰুট লেভেললৈকে আমি ট্ৰিটমেণ্ট কৰোঁ সেইকাৰণে আয়ুৰ্বেদিকত আমাৰ বেমাৰবিলাকে তিনিটা ভাগত ভাগ কৰা হৈছে যেনেকুৱা ধৰণৰ খাদ্য অখাদ্য ইজিলি কিউৰেবল ইনকিউৰেবল আৰু যিবিলাক হৈছে আমাৰ কণ্ট্ৰলেবল এনেকৈ বিভাগ কৰা যায় সেইটো এলোপেথিকতো এনেকুৱা টাইপৰ আছে কিছু ডিজিজ আমাৰ ছাপ্ৰেছ কৰি ৰাখিব পাৰি কণ্ট্ৰল কৰি ৰাখিব পাৰি আৰু কিছু বেমাৰ ভাল হয় কিছুমান ক্ৰনিক ফেজত গুচি যায় গতিকে এই গোটেইখিনি বস্তু আয়ুৰ্বেদিকতে সেনেকৈ শাস্ত্ৰবিলাকত লিখা আছিলে এতিয়া আমাৰ কথা হৈছে যে যিবিলাক বেমাৰ আয়ুৰ্বেদিকৰ ইম্পৰ্টেঞ্চটো সেইবিলাক বেমাৰতে আছে যিবিলাক বেমাৰ লাইফষ্টাইল অৰিয়েণ্টেড যিবিলাক আমাৰ জীৱনশৈলীগত বেমাৰ আজিৰ যুগত মানুহ জানে যে দিনটো খাবলৈ সময় নাপায় কামৰ যিটো তাগিদা লগতে ৰাতি ৰেষ্ট নাপায় খোৱা লোৱাৰ চইচ ভাল নহয় চব ফাষ্ট ফুড মেক্সিমাম খায় এচিৰ মাজত থাকি যোৱা দিনটো অফিচত এচি ঘৰত এচি গাড়ীত এচি গতিকে এই চেডেণ্টেৰী লাইফষ্টাইলৰ কাৰণে কিছুমান বেমাৰ পাৰ্টিকুলাৰলি কম বয়সতে এতিয়া হ'বলৈ লৈছে যিটো বেমাৰ মিডিল এজত আহিছিল ডায়েবেটিছৰ কথা কওঁ মানে অল কজিং মেটাবলিক হয় সেইটোৱে এইবিলাক লাইফষ্টাইলত কৰিছে কি মেটাবলিক ডিজৰ্ডাৰ যিবিলাক ডায়েবেটিছ কওক থাইৰয়ডৰ প্ৰব্লেমে কওক এইবিলাক বেমাৰ আজিকালি খুব কম বয়সতে হোৱা আৰম্ভ হৈছে লগতে আমাৰ এনচিডি ডিজিজবিলাকত এইবিলাকত আমি আয়ুৰ্বেদিকত কি কৰোঁ ৰিভাৰ্চ কৰিব পাৰোঁ ৰিভাৰ্চ মানে কি ডায়েবেটিক ৰিভাৰ্চেল থেৰাপি আমাৰ কিছু লাইফষ্টাইল থাকে কিছু আমাৰ যোগাৰ কথা থাকিব যোগা অলছ' ইটছ পাৰ্টছ অফ আয়ুৰ্বেদা গতিকে আমি কিছু খোৱা খাদ্য যিবিলাক আমাৰ এই ঋতুচৰ্যা দিনচৰ্যা ৰাত্ৰিচৰ্যা মই যে ক'লোঁ আচাৰ ৰসায়ন সদবিধ এই যিবিলাক বস্তু যে ৰিটেইন কৰিছে আয়ুৰ্বেদিকত সেইবিলাকৰ পৰা যদি আমি দিহা পৰামৰ্শ পেচেণ্টক দিওঁ আৰু সেনেকৈ যদি মানি চলে তেতিয়াহ'লে আমি ডায়েবেটিছটো ৰিভাৰ্চ কৰিব পাৰোঁ এনেকুৱা বহুত বেমাৰ আছে হাৰ্টৰ বেমাৰবিলাক আমাৰ ডিউ টু চেণ্ট্ৰেল লাইফ আমাৰ কি হয় যে আমাৰ মেটাবলিক প্ৰব্লেমটো হয় লগতে আমাৰ এক্সেচিভ ফেটি স্পাইচি ফুডবিলাক খোৱাৰ কাৰণে আমাৰ যিবিলাক চেনেল যিবিলাক হাৰ্ট ব্লক কৰিব পাৰে কলেষ্ট্ৰল যেনেকুৱা সেইবিলাক টেগ আমাৰ কি হয় আমাৰ ৰক্তনলিকাবিলাকত জমা হোৱা আৰম্ভ কৰে গতিকে আমাৰ লেক অফ এক্সাৰচাইজ অলছ' ৰেছপনচিবল ফৰ ডেট আৰু খোৱা লোৱাৰ টাইম টেবুলটো আমাৰ আয়ুৰ্বেদিকত যথেষ্ট ভালকৈ কৈছে আমি দিনৰ ভাগত কি খাম ৰাতি কি খাম ৰাতিপুৱা কি কৰিম এইবিলাক এই যে আমাৰ শাস্ত্ৰত এনেকৈ কৈছে যে ৰাতিপুৱা ৰজাৰ নিচিনা দিনত ৰজাৰ নিচিনা ৰাতি ভিখাৰীৰ নিচিনা তাৰমানে কি আমি যিমান আয়ুৰ্বেদিকত এই বস্তুটোকে কৈছে যে ইম্পৰ্টেণ্ট আয়ুৰ্বেদিকত দিছে যে অগ্নি মানে ডাইজেষ্টিভ ফায়াৰ এইটো আমাৰ ৰাতিপুৱাৰ ভাগত এইটো সূৰ্যৰ পোহৰৰ লগত সম্পৰ্ক কৰিছে আমাৰ দিনটোত যেতিয়া ৰাতিপুৱা সূৰ্যৰ পোহৰটো যেনেকৈ উদয় হয় দিনটো 10টা 9টাৰ ফালে আমাৰ কি হয় যিটো
সূৰ্যৰ তীব্ৰতা বাঢ়ে আমাৰ ডাইজেষ্টিভ ফায়াৰটো ইমান তীব্ৰতা হয় আমি সেইকাৰণে খাব পাৰোঁ আমাৰ ৰুচি হয় আমি এনাৰ্জি ফিল কৰোঁ ঠিক দিনটো পাৰ হৈ যোৱাৰ লগে লগে আমাৰ গাটো অলপ এলেহুৱা হৈ যায় হা ঠিক ৰাতিটো আৰু আমাৰ হৈ যায় কাৰণ এই অগ্নি দেৱতা তাৰমানে সূৰ্যক যে অগ্নি দেৱতা বুলি কৈছে এইকাৰণে কৈছে যে আমাৰ ইয়াৰ ইম্পেক্ট আমাৰ হজম শক্তিৰ লগতো জড়িত হৈ থাকে সেইকাৰণে দিনটো যদি বতৰটো ডাৱৰীয়া বতৰ হয় চাব গাটো অলপ এলাহ লাগে ঠাণ্ডাৰ দিনত এলাহ লাগে সূৰ্য নোলালে গাটো কাম কৰিব স্পীডটো নাহে এইটো আয়ুৰ্বেদিকত এইবিলাক বস্তু খুব ভালকে ডিটেইলিং কৰিছে উপকাৰিতা আয়ুৰ্বেদিকৰ উপকাৰিতা কোনবোৰ ৰোগৰ ক্ষেত্ৰত বেছি আৰু হয় এতিয়া আয়ুৰ্বেদিকৰ স্কোপ বুলি ক'ব পাৰা যে আয়ুৰ্বেদিকত কোন বেমাৰত বেছিকৈ চিকিৎসা সেৱা মানে মানুহ ফলপ্ৰসূ পাব ফলপ্ৰসূতাৰ ক্ষেত্ৰত ক'ব গ'লে আমি চব বেমাৰকে চিকিৎসা কৰিব পাৰোঁ কিন্তু ধৰক একোট ইনফেকশ্যন যাৰ ইমাৰ্জেঞ্চি অপাৰেশ্যনৰ কাৰণে ইনফেকশ্যন হৈ গ'ল কিবা চিৰিয়াছ কজ হৈ গ'ল কমপ্লিকেটেড হৈ গ'ল সেইবিলাক অপাৰেশ্যন নাইবা ইমাৰ্জেঞ্চি মেডিচিন যিখিনি লাগে এইটো মডাৰ্ণ চাইন্সে দিব পাৰে কিন্তু ক্ৰনিক ডিজিজৰ ক্ষেত্ৰত যিবিলাক বেমাৰ পুৰণি হৈ যায় যিবিলাক বেমাৰ কিউৰেবল নহয় যেনেকুৱা বেমাৰ মই কৈছোঁ যিবিলাক বেমাৰ কিউৰেবল নহয় কণ্ট্ৰলেবল সেই কণ্ট্ৰলবিলাক যেনেকুৱা ধৰণৰ আমি ব্ৰংকেল এজমা হাঁপানি এইটোত যদি বেমাৰ এলোপেথিক লাইন অফ ট্ৰিটমেণ্ট হৈছে ষ্টেৰইড নেবুলাইজ কৰিব এণ্টিবায়'টিক টাইম টু টাইম চেঞ্জ কৰিব এণ্টি হিষ্টামিনিক এলাৰ্জিৰ ঔষধবিলাক দিব যিখিনি আমাৰ লোৱা যায় সেই মেডিচিনবিলাক যদি আপুনি ধৰক 15-20 বছৰ ল'ৰা ছোৱালীৰ যদি বেমাৰটো হয় বা সৰুৰ পৰাই হয় ইমান দিনে তাক কেনেকৈ ষ্টেৰইড বা সেই মেডিচিনখিনি খুৱাব এইখিনি মেডিচিন খুৱাওঁতে দেখোন 5-10 বছৰ পিছত বেলেগ ছাইড এফেক্ট হয়ে কাৰণ ষ্টেৰইডৰ কাৰণে ওজন বঢ়া গেষ্ট্ৰিক আলচাৰ হোৱা কিডনিৰ হেৰি হোৱা ছুগাৰত হোৱাৰ চান্সটো বহুত বাঢ়ি যায়গৈ গতিকে এইবিলাক আমি বেমাৰত সাধাৰণতে আয়ুৰ্বেদিক ফাৰ্ষ্ট চইচ হ'ব লাগে আয়ুৰ্বেদিকত এইখিনিৰ স্কোপ আছে আৰু ট্ৰিটমেণ্ট কৰি ভালো হ'ব নহ'লেও যদি কণ্ট্ৰলো হয় তেতিয়াহ'লে উইদাউট ছাইড এফেক্ট ভেৰি মিনিমাম ছাইড এফেক্ট বা উইদাউট ছাইড এফেক্ট গতিকে সেইটো চইচটো আয়ুৰ্বেদিক হ'ব লাগে যেনেকৈ জইণ্ট পেইনৰ ক্ষেত্ৰত কওক পেইন কিলাৰ ষ্টেৰইড এইবিলাক হৈছে কমন লাইন অফ ট্ৰিটমেণ্ট এটা য়ং ল'ৰা হ'লে 60 বছৰ বয়সলৈকে এই মেডিচিনবিলাক ইমান লং টাইম খাব নোৱাৰে লং টাইমত গ'লে এইবিলাক নিশ্চয় বেলেগ আৰু অৰ্গানবিলাক এফেক্ট কৰে এইবিলাক কমপ্লিকেশ্যন ক্ৰিয়েট কৰে গতিকে তেতিয়া আকৌ সেইটোৰে এই কমপ্লিকেশ্যনবিলাকৰো ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিব লগা হয় গতিকে সেনেকুৱা ধৰণৰ বেমাৰবিলাক আৰু এনচিডিৰ ক্ষেত্ৰতো মই ক'লোঁ নন কমিউনিকেবল ডিজিজ ডায়েবেটিছৰ পৰা আমি থাইৰয়ডৰ পৰা আৰম্ভ কৰি পেলাই ইউৰিক এচিড গাউটি আৰ্থ্ৰাইটিছ ইস্কিমিক হাৰ্ট ডিজিজ ষ্ট্ৰ'ক এইবিলাক দিনক দিনে বাঢ়ি গৈ আছে এইবিলাকতো আয়ুৰ্বেদিকত যিবিলাক আমাৰ ডেইলি ৰুটিন লাইফটো আমাৰ শাস্ত্ৰত কৈছে ৰাতিচৰ্যা দিনচৰ্যা ঋতুচৰ্যা আচাৰ ৰচয়ন সদ্বৃত এই যিখিনি বস্তুবিলাক কৈছে এই বস্তুবিলাক যদি আমি মানি চলোঁ তেতিয়াহ'লে আমাৰ এই বেমাৰ বহুত কম কাৰণ আয়ুৰ্বেদিকত দুটা পাৰ্টেই আছে প্ৰিভেণ্টিভ পাৰ্টটো ইম্পৰ্টেণ্ট বেমাৰটো নহ'লেতো আমাৰ এইবিলাক কৰিব নালাগে প্ৰিভেনশ্যনৰ কাৰণে যিখিনি এডভাইচ সেইটো আয়ুৰ্বেদিকৰ শাস্ত্ৰত বহুত ভালকৈ সাৱলীলভাৱে কৈছে এইবিলাক ডিটেইলিং কৰিছে কাৰণ আয়ুৰ্বেদিকৰ লক্ষ্য এটাই দুটাই স্বাস্থ্য ৰক্ষণ যাৰ হেল্থ আছে হেল্থটো প্ৰিজাৰ্ভ কৰি ৰাখা আদৰ্শ বিকাৰ পৰিশ্ৰমঞ্চ তাৰমানে যাৰ বেমাৰ হৈছে সেই বেমাৰটোক আৰোগ্য কৰি দিয়া দুটাই লক্ষ্য গতিকে প্ৰিভেণ্টিভটো ফাৰ্ষ্ট প্ৰিভেনশ্যন আৰু প্ৰিভেনশ্যনৰ ক্ষেত্ৰত এইবিলাক কথা খুব ডিটেইলিং কৰিছে মই যিখিনি ক'লোঁ আৰু লগতে কিছু বেমাৰ যেনেকুৱা ধৰণৰ স্কিন ডিজিজ বহুত স্কিন ডিজিজ আছে যিখিনি আমাৰ অট'মিউন ডিজৰ্ডাৰ যেনেকুৱা চৰিয়াচিছ ভিটিলিগো স্ক্লেৰডাৰ্মা কিছু বেমাৰ আছে যিবিলাকৰ অট'মিউন মানে কি আমাৰ ইমিউনিটিটো মানে আমাৰ বডি ইমিউনিটিয়ে মানে নিজৰ চেলবিলাকক এটাক কৰে এই নিজকে ভাবি লয় যে এইটো আমাৰ দেহাত ক্ষতি কৰিব এলাৰ্জেন গতিকে এনেকুৱা ধৰণৰ ৰিয়েকশ্যন হয় ইমিউনিটি ৰিয়েকশ্যন এটা হৈ পেলাই কমপ্লেক্স ৰিয়েকশ্যন হৈ পেলাই আমাৰ দেহাত এই বেমাৰবিলাক সৃষ্টি হয় সেইটো অট'মিউন বুলি কয় গতিকে অট'মিউন ডিজিজবিলাকত আমাৰ আয়ুৰ্বেদিকৰ চইচটো কৰিব পাৰে আমি চিকিৎসা সেৱা আয়ুৰ্বেদিকত যিখিনি লিখা আছে এলং উইথ পঞ্চকৰ্ম থেৰাপি মই কম ডিটেইলছ পঞ্চকৰ্ম থেৰাপি কেনেকুৱা ধৰণৰ কাম কৰে পঞ্চকৰ্ম থেৰাপিৰ লগত যদি আয়ুৰ্বেদিক মেডিচিন আমাৰ নিয়মিতভাৱে খায় পেচেণ্টটো আৰোগ্য লাভ কৰিব নাইবা কণ্ট্ৰল হ'লেও এইটো খুব ছেফলি হ'ব পেচেণ্টৰ কোনো কমপ্লিকেশ্যন সেনেকৈ নাহে মেডিচিন ইণ্ডুচ কোনো কমপ্লিকেশ্যন নাহে স্কিনৰ ক্ষেত্ৰত তেনেকুৱা আমাৰ যিখিনি আমাৰ ক্ৰনিক যেনেকুৱা ৰিম'টইড আৰ্থ্ৰাইটিছ এইবিলাক অট'মিউন ডিজৰ্ডাৰ যেনেকুৱা স্পণ্ডলাইটিছ আমাৰ স্পাইনেল লাম্বাৰ স্পণ্ডলাইটিছ হ'ব পাৰে আমাৰ তাৰপৰা ৰেডিকুলোপেথি হয় নাৰ্ভৰ প্ৰব্লেম হয় লৱাৰ এক্সট্ৰিমিটিত এই বিগবিলাক যায় ৰেডিয়েট হয় চাৰ্ভাইকেল স্পণ্ডলাইটিছ উইথ মাইলোপেথি যেনেকুৱা হাত ভৰিত অৱস হৈ যায় কিছুমান ডিজিজ আছে যিবিলাক ডিজিজত আমাৰ ক্ৰনিক ফেজত গুচি যায় আৰু ক্ৰনিক ফেজত সেই আয়ুৰ্বেদিক ট্ৰিটমেণ্টৰ প্ৰয়োজন হৈ যায় কাৰণ মানুহৰ আজি 40 বছৰ বয়সৰ মানুহ এজনৰ ডায়েবেটিছ হাইপাৰটেনশ্যন এইবিলাক কমন ডিজিজ হৈছে ডিউ টু এই চেডেণ্টেৰী লাইফষ্টাইলৰ কাৰণে সেইবিলাক পেচেণ্টৰ ক্ষেত্ৰত কমচম ট্ৰিটমেণ্ট কৰোঁতে আমি পেইন কিলাৰ দিব নোৱাৰোঁ উমুক দিব নোৱাৰোঁ ষ্টেৰইড দিব নোৱাৰোঁ এই বাধা বিঘিনিবিলাক থাকেই গতিকে পেচেণ্ট আল্টিমেটলি আয়ুৰ্বেদিক ট্ৰিটমেণ্টটো একচেপ্ট কৰাটো দৰকাৰ আছে প্ৰয়োজনীয়তা আছে আৰু ইয়াৰ ৰিজাল্টো আছে হয়
সাইড ইফেক্ট বুলি ক'লে সাইড ইফেক্ট কিবা আছে নেকি আয়ুৰ্বেদিকৰ ছাইড এফেক্ট নাই বুলি ক'ব নোৱাৰোঁ, কাৰণ আমাৰ আয়ুৰ্বেদিকত কিছুমান ৰসায়ন প্ৰিপাৰেশ্যন থাকে, ৰসায়ন সেইবিলাক আমাৰ কি হয় মেটালিক প্ৰিপাৰেশ্যন, মেটেল দি পেলাই হয়, ছালফাৰ মাৰ্কাৰী আৰ্ছেনিক এইবিলাকো আমাৰ এইবিলাক এনে টক্সিক হয়, পয়জনাছ এক্টিভিটি আছে, কিন্তু এইবিলাক পিউৰিফাই কৰি যেতিয়া ইউজ কৰোঁ এইটো আমাৰ দেহাত বিভিন্ন বেমাৰত কাম কৰে। গতিকে সেই বস্তুবিলাক পিউৰিফিকেশ্যনৰ যদি কিবা প্ৰব্লেম থাকে বা বস্তুটো যদি টেষ্টেড নহয়, যে পিউৰিফাই নকৰাকৈ বস্তু এড হয় বা লং টাইমত বা ড'জ যদি অভাৰ ড'জ হয়, তেতিয়াহ'লে এইবিলাক কেতিয়াবা কেতিয়াবা ছাইড এফেক্ট কৰে, নকৰা নহয়, কিন্তু খুব লিমিটেড। স্যাৰ আপোনাৰ থেৰাপি চেণ্টাৰত মানে আপোনাৰ ইয়াতে মেইনলি কোনবিলাক ৰোগৰ চিকিৎসা মেইনলি কৰা হয় আৰু মানে সুফল পাইছে মানে 100%? ভাল প্ৰশ্ন। আমি চিকিৎসা বুলিতো চব বেমাৰৰে চিকিৎসা কৰা যায়, তথাপি আমি ইয়াৰ যিখিনি পঞ্চকৰ্ম থেৰাপিৰ লগত ৰিলেটেড যিখিনি আমি থেৰাপি দিছোঁ, সেইখিনি পেচেণ্ট মেক্সিমাম আছিল পষ্ট ষ্ট্ৰ'ক পেৰালাইচিছ মেক্সিমাম। হয়তো মূৰত কাৰোবাৰ ব্লিডিং আছিলে বা হিল হৈছে বা ব্লিডিং হোৱা নাই, কিন্তু ভৰিৰ ফালে বল নাপায়, বডিৰ এটা পাৰ্টত বল নাপায়, কঁকালৰ পৰা তলফালে বল নাপায়, তো বিভিন্ন এনেকুৱা ধৰণৰ ডিজেবিলিটি এটা থাকে সেইখিনি পেচেণ্টৰ। আৰু পাৰ্টিকুলাৰ জইণ্ট পেইন, অষ্টিঅ'আৰ্থ্ৰাইটিছ, মই কৈছিলোঁ নি জইণ্ট ৰিপ্লেচমেণ্টৰ যিটো ইণ্ডিকেশ্যন আহি যায়, অৰ্থপেডিক চাৰ্জনক দেখাই পেলাই অপাৰেশ্যন কৰিব দিছে, সেইবিলাকত বহুত ট্ৰিটমেণ্ট কৰা গৈছে, ৰিকভাৰী ভাল হৈছে। ৰিমটইড আৰ্থ্ৰাইটিছ, অট'মিউন ডিজৰ্ডাৰ কিছুমান, ৰিমটইড আৰ্থ্ৰাইটিছ, এংকলাইজিং স্পণ্ডলাইটিছ, এইবিলাকৰ স্কোপটো আছে। একেবাৰে সমূলি ভাল নহ'লেও পেচেণ্টৰ কোৱালিটি অফ লাইফটো যথেষ্ট ভাল হয়। মই কৈছোঁ অট'মিউন ডিজৰ্ডাৰবিলাক এলোপেথিক মতে ভাল হ'ব নোৱাৰে, কিন্তু আয়ুৰ্বেদিকত কিছু এক্সটেণ্ট আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ। আৰু এটা ইম্পৰ্টেণ্ট আছে যে এলোপেথিকত বা আমাৰ মেডিকেল চায়েন্সত আইডিঅ'পেথিক বুলি এটা কণ্ডিশ্যন আছে, যি বেমাৰৰ কাৰণ জনা নাযায়। সেইবিলাকতো আমাৰ শাস্ত্ৰত কৈছে যে থ্ৰু আউট আমি পঞ্চকৰ্ম বডিটো ডিটক্সিফাই কৰোঁ, বেমাৰৰ ষ্টেজটো বহুতখিনি ৰিকভাৰী ফেজলৈ আহে। কিছুমান বেমাৰ আছে স্যাৰ বহুত টেষ্ট কৰাৰ পিছতো ধৰা নপৰে, ফাইব্ৰ'মাইলজিয়া, গোটেই মাস্কুলাৰস্কেলেটাল পেইন, য'ৰ কাৰণ ভালকৈ বুজি পোৱা নাযায়, এনেকুৱা ধৰণৰ বহুত আছে। ইডিঅ'পেথিক তোমাৰ পালমনাৰী ফাইব্ৰ'চিছ, বিভিন্ন কাৰণ থাকে, কিন্তু দেখা যায় যে এইবিলাক গম পোৱা নাযায়। ইডিঅ'পেথিক থ্ৰম্ব'চাইটোপেনিক পাৰপুৰা, এনেকুৱা গামেৰে ব্লিডিং হোৱা, অমুক স্কিনৰ পৰা ৰঙা হৈ ব্লিডিং হোৱা, কাৰণ একজেক্টলি পোৱা নাযায়। তো এইবিলাক বস্তুটো আইডিঅ'পেথিক যিবিলাক বেমাৰ, সেইবিলাকত পঞ্চকৰ্মৰ এটা বিগ ৰোল আছে আৰু আমি চেষ্টা কৰিব পাৰোঁ। হয়তো 100জনৰ মাজত 100জন বা 90 ভাল পাব নোৱাৰে, 10জন ভাল পালেও এইটো মানে ওৱান অফ দ্য এচিভমেণ্ট বুলি ভাবিম। আৰু পাৰ্টিকুলাৰলি জইণ্ট পেইন যিবিলাক আছে, স্পণ্ডলাইটিছৰ পৰা আৰম্ভ কৰি চাৰ্ভাইকেল স্পণ্ডলাইটিছ, লাম্বাৰ স্পণ্ডলাইটিছ, এইবিলাক ক্ষেত্ৰত যথেষ্ট ভাল। অষ্টিঅ'আৰ্থ্ৰাইটিছ, আয়ুৰ্বেদিক গাউটি আৰ্থ্ৰাইটিছ, যিখিনি মানুহ চিৰদিন ঔষধ খাই থাকিব লাগে, মৰাৰ আগলৈকে ঔষধ খাই থাকিব লাগে, সেইবিলাক বেটাৰ আয়ুৰ্বেদিক অপশ্যন হয়। ছালৰ বেমাৰ যিবিলাক যে ৰিকাৰ কৰে, বাৰ বাৰ হয়, দেৰি লাগে, কিন্তু কিছুমান ক্ষেত্ৰত খুব ফাষ্টেষ্ট ৰেজাল্টটো পাওঁ। কিছুমান ক্ষেত্ৰত এনেকুৱা দেখা যায় যে মিক্সিং ট্ৰিটমেণ্টটো ভেৰি ইম্পৰ্টেণ্ট, পাৰ্টিকুলাৰলি স্কিনৰ ক্ষেত্ৰত। একুট ইনফেকশ্যন আৰু ক্ৰনিক ইনফেকশ্যন, ক্ৰনিক ফেজ, প্ৰত্যেক বেমাৰৰ একুট কেছ থাকে, যে হঠাৎ স্কিনত এনেকুৱা ধৰণৰ ৰঙা ৰঙা হ'ল, হয়তো ব্লিষ্টাৰ হৈ পেলাই তাতে পাঁচ বা জমা হ'ল, ফ্লুইড জমা হ'ল, এনেকুৱা বিভিন্ন ইনফেকশ্যনৰ বেমাৰবিলাক যিবিলাক থাকে, সেইবিলাকত আমি এলোপেথিক কিছু ছাপৰ্ট লওঁ। লগতে এই যে আয়ুৰ্বেদিকৰ মই কৈছোঁ যিবিলাক হিলিং প্ৰচেছত সহায় কৰে, ইমিউনিটি গ্ৰ' আপ কৰে, বুষ্ট আপ কৰে, আৰু পাৰ্টিকুলাৰলি ব্লাড প্ৰিফাৰ হিচাপে কাম কৰে, সেইবিলাক লগত দিলে যথেষ্ট সোনকালে পেচেণ্ট আৰোগ্য পায়। বহুত বেমাৰত দেখা পাওঁ। কিডনিৰ সমস্যা থকাবিলাকে স্যাৰ আয়ুৰ্বেদিক ল'ব পাৰিব নে, মেডিচিন ল'ব পাৰিব? পাৰিব, কিডনি পাৰিব, কিন্তু আমাৰ কিছু চেলেক্টিভ হ'ব লাগে। মই কৈছোঁ মেটেল প্ৰিপাৰেশ্যনবিলাকত আমি গুৰুত্ব দিব লাগিব। এই যিবিলাক আৰ্ছেনিক, মাৰ্কাৰী, এইবিলাক ছালফাৰ, এইবিলাক জাতীয় বস্তুবিলাক পিউৰিফিকেশ্যনটো ভাল নহ'লে বা গ'ল্ড প্ৰিপাৰেশ্যন মেডিচিন থাকে, সেইবিলাক আমি কিডনি বেমাৰীৰ ক্ষেত্ৰত যাৰ ক্ৰিয়েটিনিন লেভেলটো বহুত হাই হৈ গৈছে, GFR কমি গৈছে, সেইবিলাক পেচেণ্টৰ ক্ষেত্ৰত আমি অলপ চাই চিতি দিয়াটো দৰকাৰ থাকে, প্ৰয়োজনীয়তা আছে। সেইখিনিয়ে আৰু স্যাৰ শুনিছোঁ পঞ্চকৰ্ম থেৰাপিটো আমাৰ চাউথৰ পিনে মানে দক্ষিণ পিনে মানে বহুত ভালদৰে এইটো চলি আছে। ইয়াৰ বিষয়ে মানে আপুনি ষ্টাৰ্ট কৰিছে মই শুনিছোঁ, ইয়াৰ বিষয়ে অকণমান ভালদৰে জনাই দিব স্যাৰ। হয়, পঞ্চকৰ্ম থেৰাপি আমাৰ কেৰেলাত বুলি নহয়, এতিয়া গোটেই ইণ্ডিয়াত, ভাৰতবৰ্ষতে আমাৰ চলি আছে। কেৱল ভাৰতবৰ্ষতে নহয়, কিছুমান ফৰেইন কাণ্ট্ৰিটো অলৰেডি এইটো পঞ্চকৰ্মৰ যিখিনি এস্পা বুলি কোৱা, এইটো এটা মাইল্ড, এটা মানে সৰু এটা পাৰ্ট হিচাপে সিহঁতে ইউজ কৰে, সেইটোৰ কিমান ডিমাণ্ড হৈ গৈছে। তো পঞ্চকৰ্ম বুলি ক'লে আমাৰ বডি স্পা, হোল বডি মালিচ তেলেৰে অইল দি পেলাই, গতিকে সেইটো এটা প্ৰফেশ্যনেল হিচাপে লৈছে। একো নহয়, এটা সামান্য পাৰ্ট, লিটিল বিট পাৰ্ট, যিটো হেৰি ঠিক নহওক। পঞ্চকৰ্ম হৈছে কি, যে আমি এই যে দুৰ্ভাগ যিবিলাক খোৱা আমি এক্সাৰচাইজ নকৰোঁ, আমি ৰাতি টোপনি মাৰ কোনো টাইম টেবুল ঠিক নহয়, আমাৰ এই চেডেণ্টেৰী লাইফৰ কাৰণে আমাৰ দেহাত বিভিন্ন টক্সিন আমাৰ কি হয়, শৰীৰত থাকি যায়।
গতিকে এই টক্সিন যিখিনি এইখিনি আমাৰ হৈছে কি বেমাৰ ক্ৰিয়েট কৰে পেথোজেন বুলি কওঁ আমি বিভিন্ন কাৰণত আমাৰ দেহাত জমা হৈ যাব সেইটো কাৰণে আমাৰ যিবিলাক বেমাৰ ডিটক্সিফাই হৈছে মানে কি পঞ্চকৰ্মা আমাৰ বডিটোক ডিটক্সিফাই কৰাটোহে পঞ্চকৰ্মা পঞ্চ মানে 5 কৰ্মা মিন্স থেৰাপি প্ৰচিডিউৰ্ছ গতিকে ইয়াতে আমি 5 প্ৰকাৰৰ প্ৰচেছ কৰোঁ যেনেকুৱা মডাৰ্ণত এলোপেথ অপাৰেশ্যন কৰা সময়ত পেচেণ্টক যেনেকৈ প্ৰিপেয়াৰ কৰে পঞ্চকৰ্মটো সেনেকুৱা এটা প্ৰিপেয়াৰিং প্ৰচিডিউৰ হয় ইয়াতে অপাৰেশ্যন হৈছে প্ৰি অপাৰেটিভ এটা ফেজ থাকে পেচেণ্টৰ ব্লাড টেষ্ট কৰা পেচেণ্টক চেলাইন দিয়া যেনেকৈ এলোপেথিকত থাকে নোখোৱাকৈ ৰাখা লাইক ডেট হয় আয়ুৰ্বেদিকতো প্ৰি অপাৰেটিভ এটা পাৰ্ট আছে পঞ্চকৰ্মৰ যেনেকুৱা ধৰণৰ পেচেণ্টৰ যদি আমি দেখা পাওঁ যে আম আছে আম মানে আমি পালছ ডায়েগনচিছ কৰোঁ ফাৰ্ষ্ট পালছ ডায়েগনচিছ কৰাৰ পিছত আমাৰ পেচেণ্টক যদি এই টক্সিনবিলাক জমা থাকে ফুড টক্সিন আম মিন্স ফুড টক্সিনছ সেই ফুড টক্সিনছবিলাক যদি জমা থাকে ডাইজেষ্টিভ কেপাচিটি যদি ল' থাকে সেইবিলাক পেচেণ্টৰ ক্ষেত্ৰত আমি কি কৰিব লাগে ডাইৰেক্ট আমি পঞ্চকৰ্মৰ মূল ট্ৰিটমেণ্টটো দিব নোৱাৰোঁ তাক প্ৰি অপাৰেটিভ যেনেকৈ পূৰ্বকৰ্ম আমাৰ কিছুমান কাম থাকে সেইবিলাক হৈছে যেনেকুৱা ধৰণৰ উপবাস থকা লাইট ফুড কৰা লগতে দীপন পাচন যিবিলাক খোৱা খাদ্য খালে আমাৰ হজম বাঢ়ে মেডিচিন কিছুমান আমি দিওঁ যাতে বডিটো প্ৰিপেয়াৰ্ড হয় তাৰপিছত পঞ্চকৰ্মা এই 5 মূল কৰ্ম যিটো প্ৰচিডিউৰ সেইবিলাক হৈছে বমন বিৰচন বস্তি শিৰভেৰেচন ৰক্তমোচন বা নশ্য এই আমাৰ এই প্ৰচেছবিলাক মানে কি যে মেডিকেটেড বস্তু খুৱাই পেলাই আমাৰ বডিটো তিনিটা ভাগত ভাগ কৰিছে আয়ুৰ্বেদিকত আমাৰ ঠিক এই নাভিৰ ওপৰৰ পৰা পেটলৈকে এটা ভাগ চেষ্টৰ পৰা মূৰলৈকে এটা ভাগ আৰু নাভিৰ তলৰ পৰা এটা ভাগ এনেকুৱা তিনিটা ভাগত ভাগ কৰিছে এই তিনিটা ভাগৰ আমাৰ বস্তুখিনি উলিয়াবৰ কাৰণে যিখিনি টক্সিন ওপৰৰখিনি ওলাবৰ কাৰণে বমন ভমিটিং কৰোঁ আমি মেডিচিন খুৱাই পেলাই ইণ্ডাকশ্যন কৰোঁ তাৰ কাৰণে পেচেণ্ট প্ৰিপেয়াৰ কৰিব লাগে আকৌ আমি বিৰচন কৰোঁ বিৰচন মানে মেডিচিন ইউজ কৰি পেলাই আমি 10 বাৰ 15 বাৰকৈ আমি পায়খানা কৰাওঁ যাৰ যেনেকুৱা ধৰণৰ কোষ্টা বিচাৰ কৰি পেলাই আমি এইটো কৰোঁ প্ৰয়োজন হয় কাৰ কিমান বাৰ প্ৰয়োজন হ'ব এইটো আমি তাৰ বল আৰু কোষ্টা বিচাৰ কৰি পেলাই ক'ব পাৰোঁ যে কিমান পায়খানাৰ মানে তাৰ হেৰি হিষ্ট্ৰীবিলাক আমি চাওঁ তাৰপিছত তোমাৰ বস্তি হৈছে কি যিবিলাক আমাৰ পায়খানাৰ ৰাস্তাতে আমি মেডিচিন বনাই পেলাই আমি দিওঁ এইটো খোৱা বস্তু নহয় পায়খানাৰ ৰাস্তাতে আমি মেডিকেটেড ইনেমা টাইপৰ মেডিকেটেড ইনেমা এইটো গোটেই আমাৰ দেহাটোক নাৰ্ভবিলাক ব্ৰেইনক আমাক কি শ্বুটিং কৰে এবডোমিনেল শ্বুটিং হয় ব্ৰেইন শ্বুটিং গোল বডিত আমাক কাম কৰে ঠিক তেনেকৈ আমি আৰু নশ্যম আমাৰ ব্ৰেইনৰ দুৱাৰটো হৈছে নাক এই নাকেৰে আমি মাছাজ কৰি পেলাই লোকেলি আমি ব্লাড চাৰ্কুলেশ্যন বঢ়াই লৈ পেলাই আমি মেডিকেটেড যিটো তেখেতৰ প্ৰয়োজন পেচেণ্ট অনুযায়ী ভিন ভিন হ'ব পাৰে আমি সেনেকৈ নাকৰ ড্ৰপ দিওঁ নাকেৰে ঔষধ দিয়া আৰু মই কৈছোঁ কি ৰক্তমোচন মানে ব্লাড লিটিং আমি বিভিন্ন উপায় আমি লওঁ যেনে চিৰা ভেদ কৰি চিৰিজ দি আমি ব্লাড ওলাব পাৰোঁ ঠিক আছে কিন্তু আয়ুৰ্বেদিকত ইম্পৰ্টেণ্টটো হৈছে কি চবতকৈ যে ৰক্তমোচন আমি কি কৰোঁ জলকা অৱচৰণ ডেট মিনছ লিষ্ট থেৰাপি যিটো বহুতে আগ্ৰহ কৰে এইটো কাৰণ বিভিন্ন বেমাৰত পাৰ্টিকুলাৰলি যিবিলাক ব্লাড ইম্পিউৰিটিৰ কাৰণে যিখিনি বেমাৰ হয় ৰক্ত দূষিত হৈ পেলাই যিখিনি বেমাৰ হয় য'ত পিত্ত জড়িত থাকে আয়ুৰ্বেদিক যোগ থেৰাপি জলকা এইটো থেৰাপি তাৰমানে আমাৰ যিখিনি এৰিয়াত পাৰ্টিকুলাৰলি লোকেলাইজড এৰিয়াত আমি ইউজ কৰোঁ যেনেকুৱা ক'ৰবাত যদি ঘাঁ এটা শুকোৱা নাই তাতে টিচুবিলাক ডেব্ৰিজ হৈ যায় ব্লাড চাৰ্কুলেশ্যন কমি যায় ফুলি গৈছে পাক জমা হৈ আছে এনেকুৱা ঠাইত আমি সেই নিৰ্বিষ জলকাটো দুই পয়জনাছ নন পয়জনাছ এইটো নন পয়জনাছ কালচাৰত কৰা হয় এইটো আমি কালচাৰত কৰে কৰ্পৰেশ্যন এইটো ডাঙৰ মাৰ্কেট আছে এইটো গতিকে সেই জলকাবিলাক আমাৰ দিলে লোকেল চাইডত দিলে এই জলকাবিলাকত মানে যোগবিলাকৰ মুখৰ পৰা লালটিৰ পৰা তিনিটা বস্তু ছেক্ৰেশ্যন হয় তাৰ ইম্পৰ্টেণ্ট হৈছে হিৰোডিন বুলি এটা পদাৰ্থ আৰু লগতে এইটো এই লালটিটোত তোমাৰ এনাস্থেটিক পাৱাৰটো থাকে দিলে কোনোবা ক'ব যে জগ দিলে বিষাব নেকি কামুৰি দিলে বিষাব নেকি একো নিবিষায় তাৰ লালটিতে সেই এনাস্থেটিক পাৰ্টটো থাকে এনাস্থেচিয়া টাইপৰ লোকেল এনাস্থেচিয়া তাৰ মুখতে থাকে পেইনলেছ একদম পেইনলেছ গম নাপাব 15-20 মিনিটমান ৰখাৰ পিছত যিকেইটামান তোমাৰ 3-4টা যদি লগাই দিলা 15-20 মিনিট আধা পৰা 1 ঘণ্টা পুৰা বস্তুখিনি শাক কৰি লৈ পেলাই নিজে যেতিয়া পৰি যাব তাৰমানে প্ৰচেছ অভাৰ নিজে পৰি যাব গতিকে এনেকৈ আমাৰ কি হয় এই হিলিং প্ৰচেছটো বাঢ়ে বস্তুখিনি ব্লাড চাৰ্কুলেশ্যন বাঢ়ে সেইখিনি ইনফ্লেমেশ্যন ফুলাটো কমি যায় অক্সিজেন বেছিকৈ পোৱা আৰম্ভ হয় ইনফ্লেমেশ্যন কমি গ'লে ব্লাড চাৰ্কুলেশ্যন বাঢ়িলে আমাৰ অক্সিজেন ব্লাডৰ মাধ্যমত যায় গতিকে সেইখিনি এৰিয়াটো আমাৰ কি হয় ৰিপেয়াৰিং ষ্টেজ আৰম্ভ হয় গতিকে সেইবিলাক ক্ষেত্ৰত আমাৰ জলকা বিধি তাৰপিছত ভেনাছ চাৰ্কুলেশ্যনটো বঢ়াই দিয়ে আমাৰ ভেইনবিলাক যে ভাজ খাই যায় ভৰিত যে ভাজ খাই ভেইনবিলাক ভেৰিকোজ ভেইন বুলি কওঁ এই ভেৰিকোজ ভেইনতো জলকা প্ৰচেছ আমাৰ জলকা বিধি আমি কৰিব পাৰোঁ লিষ্ট থেৰাপি ড্ৰেইন কৰিব দিওঁ
চাৰ্কুলেশ্যনটো বঢ়াই দিয়ে, সেইটো দিব পাৰি। আমাৰ একনি যিটো আছে, খুব ডাঙৰ ডাঙৰ একনি, পাত জমা হয়, বহুত ৰঙা পৰি থাকে, সেইবিলাকত আমি দিব পাৰোঁ। কোনে দাঁতত আমি ডেণ্টিষ্টবিলাকে ইউজ কৰে, যে গাম পাত জমা হৈ আছে, চুৱেলিং হৈ আছে, বাৰ বাৰ ইনফেকশ্যন হয়, বেয়া হ'ব, কিন্তু জলকা ইম্পৰ্টেণ্ট, এই ৰিকাৰেঞ্চিটো কমি যায়। চাইড এফেক্ট কোনো চাইড এফেক্ট নাই, কোনো চাইড এফেক্ট নাই, জাষ্ট খালি এইটো নন পয়জনাছ হ'ব লাগে আৰু প্ৰপাৰলি এইটো আমি এপ্লিকেশ্যন কৰিব লাগে। মই আৰম্ভ কৰা নাই, কিন্তু মই প্ৰেক্টিকেলি দেখা পাইছোঁ, বস্তুটো জানো, সময়ত আৰম্ভ কৰিম বুলি ভাবিছোঁ। নাই, পঞ্চকৰ্মৰ গোটেইখিনি চলে, খালি এই পাৰ্টটো জলকাটো এক্সট্ৰা লিষ্ট থেৰাপি। আৰু এনেকুৱা বাকী আমাৰ আয়ুৰ্বেদিকত কিছুমান পেৰাচাৰ্জিকেল প্ৰচিডিউৰ বুলি কৈছে। পেৰাচাৰ্জিকেল মিনছ আমাৰ এই বিধা কৰ্ম, যে আমাৰ বডিত কিছুমান আয়ুৰ্বেদিকৰ শাস্ত্ৰত লিখা আছে মৰ্ম চিকিৎসা। মৰ্ম মিনছ ভাইটেল পইণ্টছ, যিবিলাক পইণ্টছত নাৰ্ভ, ব্লাড চাৰ্কুলেট, মানে ভেচেলছ, ভেইনছ, এইবিলাকৰ কি থাকে, চেণ্টাৰ থাকে, যিবিলাক পেইনফুল হয়, আকৌ এনাৰ্জি পইণ্টৰ হয়, সেইবিলাক ব্লকেজ হ'লে আমাৰ দেহাত বিভিন্ন বেমাৰ হয়। গতিকে সেই পইণ্টবিলাকত আমি প্ৰেছাৰ দিয়া, মিডিয়াম প্ৰেছাৰ বা যিখিনি প্ৰেছাৰ দি পেলাই এক্টিভেট কৰাটো হৈছে মৰ্ম চিকিৎসা। এনেকুৱা 107 পইণ্টছ আমাৰ দেহাত থাকে, গতিকে সেই চিকিৎসাবিলাক এটা কৰা যায়। বিধা কৰ্ম কৰা যায়, পাৰ্টিকুলাৰলি পইণ্টবিলাকত আমি কি কৰোঁ, নিডিল প্ৰিক কৰোঁ। অগ্নিকৰ্ম বুলি কয়, এটা পেৰাচাৰ্জিকেল প্ৰচিডিউৰ অগ্নিকৰ্ম। আমি বহুত ক্ষেত্ৰত অগ্নিকৰ্ম কৰিব পাৰোঁ, যেনেকৈ এইটো ৱাৰ্ছ হয়, কিছুমানৰ যে আজনি টাইপৰ হেৰি উঠে, সৰু সৰু টিউমাৰ, এনেকুৱা কলা কলা যে হেৰিবিলাক উঠে, ৱাৰ্ছবিলাক, এইবিলাকৰ ক্ষেত্ৰত অগ্নিকৰ্ম বেষ্ট, ৰিকাৰেঞ্চি কম হয়, ইনজুৰি কম হয়। আমি হিমৰসৰ ক্ষেত্ৰত কৰিব পাৰোঁ। জলকা বৃদ্ধি, তোমাৰ কেতিয়াবা এনেকুৱা হ'ল যে খেল ধেমালি কৰিবলৈ বা কিবা আঘাত পাই পেলাই স্কিনৰ তলত ব্লাড জমা হৈ গ'ল, ৰঙা পৰি যায়, সেইবিলাকৰ কাৰণে জলকা বৃদ্ধি। গতিকে এই লছ অফ ইণ্ডিকেশ্যনছ আৰ দেয়াৰ। গতিকে আয়ুৰ্বেদিকত এই জলকা বৃদ্ধিয়ে কওঁ আৰু পেৰাচাৰ্জিকেল প্ৰচিডিউৰো কওঁ, এইখিনি খুব ইম্পৰ্টেণ্ট। আৰু স্পেচিফিক কিছুমান ডিজিজৰ ক্ষেত্ৰত এইবিলাক ব্যৱহাৰ কৰিলে বেমাৰবিলাক ৰিকাৰ নহয়, বাৰ বাৰ নহয়। বহুতৰ এনেকুৱা হয় যে টিউমাৰবিলাক কাটিলেও বাৰ বাৰ বোলে হয়, লাইপমা কোৱা, এইবিলাক কোৱা, এইবিলাকতো আমি জলকা বৃদ্ধি ইউজ কৰিব পাৰোঁ। টিউমাৰ্ছৰ ক্ষেত্ৰতো কিছুমান টিউমাৰ্ছৰ ক্ষেত্ৰতো ইউজ কৰোঁ আমি, হিমৰইডছৰ ক্ষেত্ৰত, পাইলছৰ ক্ষেত্ৰত, ক'ৰবাত ব্ৰেষ্ট এপচেছ বা কোনোবা এপচেছ হৈ আছে, বাৰ বাৰ এপচেছ জমা হয়, হিলিং প্ৰচেছ ডিলে হৈ আছে, তাত আমি জলকা দিব পাৰোঁ। পাইলছৰ এক্সেছ আছে, আৰু মানুহজন কেনেকুৱা ধৰণৰ লাইফষ্টাইলত চলে, এইবিলাক বস্তুত কিছু আজিকালি বেমাৰবিলাক হৈছে কি যে মেডিচিনৰ লগত তাৰ নিজৰো কিছুমান পৰিচৰ্যা কৰিব লাগে পেচেণ্টৰো। ডায়েবেটিছ পেচেণ্টক ডক্টৰক যেনিবা দেখালে, তেখেতে যদি খোৱা লোৱা এক্সাৰচাইজবিলাক নকৰে, তেতিয়াহ'লে ডেফিনেটলি এইটো ইমান ফ্ৰুটফুল নহয়, লং টাইম কাম নকৰিব, মেডিচিন কাম নকৰে। ঠিক তেনেকুৱা পাইলছৰ ক্ষেত্ৰতো ফাষ্ট ফুড, মাংসজাতীয় বস্তুবিলাক, হেভি ফুডবিলাক খুব কম খাব লাগে। আৰু আয়ুৰ্বেদত এইবিলাক ডিটেইলিং কৰাই আছে, লঘু আহাৰ, গুৰু আহাৰ, কোনটো সময়ত লঘু আহাৰ খাব লাগে। মই কৈছোঁ অগ্নি দেৱতা, সূৰ্যৰ পোহৰ ৰাতিপুৱাৰ সময়ত খাব পাৰে, দুপৰীয়াৰ সময়ত খাব পাৰে, কিন্তু আবেলি দুপৰীয়াৰ পিছে পিছে এটা দুটাৰ পিছৰ পৰা আমি লাহে 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 লুজ খোৱা খাদ্য কৰিব, লঘু আহাৰ, যিবিলাক আমাক লিভাৰ বা হজম কৰাত কোনো অসুবিধা নহয়। সেইখিনি যিকোনো সময়ত মানে এটা পেচেণ্ট নৰ্মেল মানুহ আছে, মানে মানুহ যেনেকৈ হেল্থ চেকআপ কৰে, সেনেকৈ আপোনাৰ ইয়াতে চেকআপ কৰিব পাৰে, মোৰ হেল্থটো ঠিকে আছে নে, সেইটো কৰিব পাৰে। আমি সেইটো আমাৰ আয়ুৰ্বেদিক লাইনত মই নাৰী পৰীক্ষা কৰোঁ, খালী পেটত আহিব লাগে। আৰু নাৰী পৰীক্ষা কৰিলে আমি মানুহজনৰ শাৰীৰিক মানসিক আৰম্ভ কৰি পেলাই বহুত ইনচাইট, যে ওপৰলাই ভগৱানে বনাইছিল কেনেকৈ আৰু বৰ্তমান কি চেঞ্জ হৈছে, সেইখিনিলৈকে আমি গম পাওঁ, জ্যোতিষীৰ নিচিনা হৈ যায়। আয়ুৰ্বেদিক সেইকাৰণে বিভিন্ন ৰূপত পায়, আয়ুৰ্বেদিক বৈদ্যজনক চিকিৎসক হিচাপে পায়, তাৰপিছত এই জ্যোতিষী হিচাপে পায়, গোটেইখিনি মানে বহুত বস্তু আছে আমাৰ। আৰু নাৰী চাই পেলাইতো আগতো এনেকুৱা ধৰণৰ ইনভেষ্টিগেশ্যন টুলছ নাছিলে। নাৰী চাই পেলাই তোমাৰ মানুহ প্ৰেগনেণ্ট নহয় সেইটো ক'ব পাৰিছিলে, সেনেকৈ ক'ব পাৰিছিলে, মানুহ কিমান দিন আয়ু আছে, বহুত ডিপলি যিহঁতে জানে ক'ব পৰা হৈছিলে। ইমান মানে নাৰী চাই গোটেইখিনি ক'ব পৰা হৈছিলে। তো আমি মিনিমাম আমি মানুহজনৰ প্ৰকৃতি কি আৰু বিকৃতি কি, এইখিনি আমি জানিব লাগিবই ট্ৰিটমেণ্টৰ ক্ষেত্ৰত। প্ৰকৃতি মানে ইনবুল্ড ভগৱানে দিয়া দেহাটোৰ লগত কি চেঞ্জ আহিছে, সেইটো বিকৃতি। চেঞ্জ অহা মানে যিখিনি তোমাক কষ্ট দিছে, ৰোগীক কষ্ট দি আছে, সেইটো বিকাৰ। গতিকে সেই বস্তুটো আমি নাৰী পৰীক্ষা কৰি ধৰা পেলাই সেই হিচাপত আমাৰ মেডিচিনৰ ট্ৰিটমেণ্ট, লগতে পঞ্চকৰৰ ট্ৰিটমেণ্ট আমি দিওঁ। 2018 চনত মোৰ আয়ুৰ্জ্যোতি আয়ুৰ্বেদিক আৰু পঞ্চকৰ্ম ৱেলনেছ চেণ্টাৰ ষ্টাৰ্ট কৰিলোঁ, মই কৈছিলোঁ। তো 18 চনৰ পৰা আকৌ 22 চনলৈকেতো এইবিলাক ক'ভিডৰ সময়ত এটা বেয়া দিন গ'ল, যিটো সময়ত আমি ক্ল'জ কণ্টেক্টবিলাকে বন্ধ কৰিব লগা হ'ল, স্পাৰ পৰা আৰম্ভ কৰি চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি গোটেইখিনি বন্ধ ৰাখিব লগা হৈছিলে।
গতিকে আমিও সেনেকৈ মন কৰি ৰাখিলোঁ, আকৌ ৰিষ্টাৰ্ট কৰিছোঁ। তো ইতিমধ্যে আমি প্ৰায় 60 মান কেছক আমি এনেকুৱা ধৰণৰ পঞ্চকৰ্ম থেৰাপি দিছোঁ। বিশেষকৈ ফিডবেক কেনেকুৱা সেইবিলাক যথেষ্ট ভাল। পাৰ্টিকুলাৰলি যিবিলাক চিপি কেছ, সৰু কেঁচুৱাবিলাকৰ যিবিলাক চেৰেব্ৰেল পালচি, মিৰ্কি বেমাৰৰ নিচিনা এপিলেপচিৰ নিচিনা হেৰি কৰে, পিছত 4 বছৰ 5 বছৰ হয় খোজকাঢ়িব নোৱাৰে, মুখেৰে লালটি ওলাই থাকে, হা, সিহঁতৰ যিটো মাইলষ্টন, ডেভেলপমেণ্টেল মাইলষ্টনটো ডিলে হৈ যায়, কথা ক'ব নোৱাৰে, সেইবিলাক এই পঞ্চকৰ্ম থেৰাপি আমি দিলে সেই বস্তুবিলাক বহুত ফাষ্টেষ্ট ৰিকভাৰী ফেজ আৰম্ভ হয়। 100% ভাল নহ'লেও হা এইবিলাক পেচেণ্টৰ ক্ষেত্ৰত অলপ লং হয়, কিন্তু আমি একে লেঠাৰিয়ে 1-1.5 মাহ 2 মাহ থেৰাপি দিম এনেকুৱা নহয়। আমাৰ থেৰাপিবিলাক পেচেণ্টৰ বল আৰু অগ্নি, মই কৈছোঁ ডাইজেষ্টিভ পাৱাৰ কেনেকুৱা তাৰ ওপৰত ভিত্তি কৰি এটা ফেজ বাই ফেজ আমি ট্ৰিটমেণ্ট কৰোঁ। এনেকুৱা নহয় যে আপোনাক 2 মাহ থেৰাপি দিম, ইমান পেচেণ্টটো সহ্য কৰিব নোৱাৰিব। সেইকাৰণে আমি যেনেকুৱা পেচেণ্ট আমি তাক নাড়ী পৰীক্ষা কৰোঁ, সেই হিচাপত ট্ৰিটমেণ্টৰ চিডিউলটো 21 to 30 ডেজ মেক্সিমাম হয়। তাৰপিছত আকৌ 2-3 মাহ গেপ দি পেলাই আকৌ ৰিষ্টাৰ্ট কৰিব পাৰোঁ। তেনেকুৱা চিপি কেছবিলাক পষ্ট ষ্ট্ৰক পেৰালাইচিছ যিখিনি হয়, ষ্ট্ৰক হৈ যোৱাৰ পিছত হাত ভৰিত বল নোপোৱা, বহুত কেছ এইখিনি আমি ইয়াতে কোলাত লৈ অহা পেচেণ্ট খোজকাঢ়ি গৈছে। মাল্টিপল জইণ্ট পেইনছ, ৰিম'ট আৰ্থ্ৰাইটিছ হওক, অষ্টি আৰ্থ্ৰাইটিছ হওক, বহুত আমাৰ অষ্টিআৰ্থ্ৰাইটিছ ষ্টেজ 4 যিবিলাকক আমাৰ নি জইণ্ট ৰিপ্লেচমেণ্ট কৰিব দিয়ে, সেইবিলাক বেমাৰীও মই চিকিৎসা কৰিছোঁ। থেৰাপি প্লাছ মেডিচিন, খোৱা মেডিচিন থাকিব, থেৰাপি থাকে, লগতেই যে পেৰাচাৰ্জিকেল প্ৰচিডিউৰ্ছ এইখিনি আমি কৰোঁ। ক'তবা বিধাকৰ্ম কৰা যায়, কাপিং কৰা যায়, হিজামা যিটো আমাৰ সেইবিলাক কৰা যায়, তাৰপিছত তোমাৰ অগ্নিকৰ্ম কৰা যায়। উইথাউট মেডিচিন, মেডিচিনখিনি নোখোৱাকৈ কোনোবাই থেৰাপি কৰিলে সুফল পাবনে ছাৰ? কিছুমান মেডিচিন খাব এভইড যদি কৰে থেৰাপিখিনি মিনিমাম ষ্টেজত লাগিব, পিছত এইখিনি কৰি থাকিলে টাইম টু টাইম। পঞ্চকৰ্মতে একবাৰ কৰিলে ভাল পাই গ'লে মানে ভাল নহয়, 6 বছৰ 1 মাহ পিছত আকৌ ৰিপিট কৰিব লাগে। আমাৰ গাড়ী যেনেকৈ ছাৰ্ভিচিং কৰোঁ সেনেকুৱা আমাৰ বডিটো ছাৰ্ভিচিঙৰ প্ৰয়োজন থাকে, সেয়াই আৰু। মেডিচিনখিনি যদিও এভইড কৰে, থেৰাপিটো মানে কম্পালচাৰী ছাৰ? নাই, এটা ষ্টেজ আছে যে মেডিচিনতো ভাল পাব যদি মেইনটেইন কৰিব পাৰে, কিন্তু কিছুমান ষ্টেজত আমাৰ থেৰাপি হ'লে পেচেণ্টৰ ৰিকভাৰী মেডিচিনটো ভাল পায়, বহুত বেমাৰ ভাল পায়, কিন্তু থেৰাপিটো এইকাৰণে দিয়া যায় যে যিবিলাক পেচেণ্টে নিজে খোজকাঢ়িব নোৱাৰে, এটা ষ্টেজটো চাব লাগিব। এতিয়া অষ্টিঅআৰ্থ্ৰাইটিছ, জইণ্টটো ফুলি গৈছে, বহিব নোৱাৰে, খোজকাঢ়িব নোৱাৰে, হা, গতিকে ইমান চুৱেলিং হৈছে, ষ্টেজ 4ত গুচি গৈছে, য'ত নি জইণ্ট ৰিপ্লেচমেণ্টৰ কথা কৈছে, তাতে মেডিচিন নহয়, তাতে আমাৰ সেই থেৰাপিৰ লগত মেডিচিন দুটাই চলাব লাগিব। হয়তো এটা সময়ত হয়তো মেডিচিন নালাগিব, বাকীখিনি মেইনটেইন কৰিব লাগিব, এক্সাৰচাইজেছ থাকে কিছু, আমি দেখা দিওঁ এইবিলাক। হয়, এতিয়া ষ্ট্ৰেছ ৰিলিভৰ কাৰণে আমাৰ পঞ্চকৰ্ম, সেইটো কাৰণে আমাৰ শিৰধাৰা বুলি এটা বস্তু আছে। আমাৰ মূৰত আমাৰ নিৰ্দিষ্ট এটা উচ্চতাৰ পৰা আমি কি কৰোঁ, যিটো হাৰ্বত অইল লাগে সেই তেলটো আমি কি কৰোঁ, 3-4 প্ৰকাৰৰ তেল মিক্স কৰি পেলাই তেলটো আমি এটা আমাৰ এই থাৰ্ড আই বুলি কওঁ, এইটো ষ্টাফুৰি মৰ্ম বুলি কয়। এই ষ্টাফুৰি মৰ্মত আমি কি কৰোঁ, পিক কৰোঁ, কৰিলে এই কি কয় আমাৰ এই লোকেলটো আমাৰ ব্লাড চাৰ্কুলেশ্যনটো বঢ়ায়, লগতে আমাৰ কিছুমান হৰমনাল ছেক্ৰেশ্যনবিলাক বঢ়াই দিয়ে। আৰু পাৰ্টিকুলাৰলি তোমাৰ ষ্ট্ৰেছ যিবিলাক হৰমন, যিবিলাক ষ্ট্ৰেছ হৰমন হিচাপে মানে আমাৰ দেহাত কাম কৰে, সেই ষ্ট্ৰেছ হৰমনবিলাক ডাউন কৰি দিয়ে। গতিকে আল্টিমেটলি হৰমনাল বেলেঞ্চটোও কৰে, চাউণ্ড স্লিপ কৰে, বডিৰ যিটো ব্ৰেইনৰ যিটো ইণ্টাৰক্ৰেনিয়েল প্ৰেছাৰটো কমাই দিয়ে, ব্লাড চাৰ্কুলেশ্যন বঢ়াই দিয়ে। সেইকাৰণে আমাৰ কি হয়, ব্ৰেইনত ব্লাড জমা হৈ থাকিলে ষ্ট্ৰকৰ পিছত যিটো জমা হয়, সেইবিলাক পেচেণ্টক ট্ৰিটমেণ্ট কৰিলে লাহে লাহে ৰিকভাৰী ফেজটো ভাল হয়। সেইবিলাক ব্লাড চাৰ্কুলেশ্যনটো বাঢ়িলেহে আমাৰ হেল্থবিলাক ৰিপেয়াৰ হ'ব। বহুতখিনি শিকিলোঁ ছাৰ, বহুতে নাজানে, বহুতে এই বস্তুখিনি নাজানে ছাৰ, আয়ুৰ্বেদিকৰ ওপৰত জ্ঞান এতিয়াও ভাজ নহয় আৰু মানে আমি সেই অতীতৰ লগতে জড়িত আছোঁ মানে। আৰু আয়ুৰ্বেদিকৰ এতিয়াতো আমি বহুতখিনি এডভান্স হৈ গ'ল। 142 কলেজতো এতিয়া আমাৰ PG কোৰ্চ আৰম্ভ হৈছে, পষ্ট গ্ৰেজুৱেট কোৰ্চ। তাৰমানে স্পেচিফিক ছাবজেক্ট, আমাৰ যেনেকুৱা ধৰণৰ এলোপেথিকত বিভিন্ন বিভাগ আছে, শল্য, মেডিচিন, পেডিট্ৰিক্স, গাইন, যেনেকুৱা ভাগে ভাগে আছে, অৰ্থ, ঠিক তেনেকৈ আয়ুৰ্বেদিকত এতিয়া আৰম্ভ হৈছে। প্ৰায় 142 কলেজত আমাৰ PG কোৰ্চ আছে, 5000 পাৰ ইয়াৰ আমাৰ PG স্কলাৰ ওলাই আছে। গতিকে স্পেচিফিক বেমাৰ লৈও আমাৰ বিভিন্ন ধৰণৰ ট্ৰিটমেণ্ট পদ্ধতি আছে, সেইবিলাকত এক্সপাৰ্ট হৈ ওলায়। গতিকে ট্ৰিটমেণ্ট ভাল হ'বই। আমাৰ ৰাইজৰ মাজত এইখিনি আয়ুৰ্বেদিকৰ প্ৰসাৰতাটো হৈ আছে, এনেকৈ হৈ আছে। ছাৰ, আয়ুৰ্বেদিকত এনেকুৱা কি স্পেচিয়েলিটি আছে যোনটো এতিয়াও আমাৰ এলোপেথিয়ে কৰিব পৰা নাই? নাই, একচুৱেলি ভাল কৈছে, কৰিব পৰা নাই বুলি কথা নহয়, কিন্তু কথাটো হ'ল যে আয়ুৰ্বেদিকত মইতো ক'লোৱে যে অষ্টাং আয়ুৰ্বেদিকৰ 8টা পাৰ্ট আছে, ডিভিজন আছে, ডিপাৰ্টমেণ্ট আছে। এই ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট দুটা, যি দুটা আয়ুৰ্বেদিকত ফ'কাছ কৰোঁ আমি, ৰসায়ন আৰু বাজিকৰণ, ৰিজুভেনেটিং থেৰাপি এণ্ড এফ্ৰডিচিয়াক থেৰাপি। ৰিজুভেনেটিং থেৰাপিটো
আৰু এফ্ৰডিচিক থেৰাপিটো আকৌ ইম্পৰ্টেণ্ট হৈছে কি যে পঞ্চকৰ্মাটো আগত কৰি লৈ পেলাই সেই থেৰাপি আমি দিলে বেছি ৰেজাল্ট পায় উইদাউট পঞ্চকৰ্মা এইটো কেনেকুৱা মই কৈ আছো এইটো কেনেকুৱা ধৰণৰ যে ৰসায়ন আৰু বাজিকৰণ যিটো চিকিৎসা এই চিকিৎসা দুটা উইদাউট পঞ্চকৰ্ম থেৰাপি আমি ফ্ৰুটলেছ বুলি কৈছো শাস্ত্ৰত ফ্ৰুটলেছ বুলি কৈছে কাম নহ'ব কাৰণ মৰুভূমিত পানী ঢালাৰ নিচিনা পানী ঢালাৰ নিচিনা যে তাতে মৰুভূমি আমি শুকাই তুলিব নোৱাৰি তাতে হা তুমি পানী দি পেলাই শুকোৱাটো ঠিক তেনেকুৱাকে আমাৰ বডিত যদি ৰসায়ন আৰু বাজিকৰণ ৰসায়ন মানে ৰিজুভেটিং থেৰাপি তোমাৰ দেহাটোক ইয়থফুলনেছ বজাই ৰাখা যি মেডিচিনে তোমাৰ দেহাটোক নিৰোগ কৰি ৰাখে ইয়থফুলনেছ বজাই ৰাখে সেইবিলাক হৈছে ৰিজুভেটিং থেৰাপি আয়ুৰ্বেদিকত বহুত এনেকুৱা হাউচ আছে যিবিলাকৰ আমাৰ ৰসায়ন বুলি কওঁ যেনেকুৱা ধৰণৰ শিলাজিৎ ত্ৰিফলা ৰসায়ন ত্ৰিফলা যদি খায় এনেকুৱা যদি 1 কিলো কোনোবাই শিলাজিৎ যদি কোনোবাই খাইছে 100 বছৰ জীয়াই থাকিব এনেকুৱা ধৰণৰ শাস্ত্ৰত উল্লেখ কৰা আছে কোনো ব্যক্তিয়ে যদি ত্ৰিফলা চূৰ্ণ ৰেগুলাৰ খায় সি কেতিয়াও বুঢ়া নহ'ব তো এই ছাবজেক্টবিলাক কি হয় আয়ুৰ্বেদত প্ৰুফ এইবিলাকৰ সমাদৰ আকৌ বাঢ়ি আছে এইবিলাকৰ ৰিচাৰ্চো চলি আছে ঠিক তেনেকৈ আমাৰ অশ্বগন্ধাৰ ওপৰত ৰিচাৰ্চ চলি আছে হালধিৰ ওপৰত ৰিচাৰ্চ চলি আছে ইণ্ডিয়াৰ বাহিৰতো চলি আছে পাৰ্কিনছনিজমৰ ওপৰত আমাৰ আমেৰিকাত এইটো চলি আছে ৰিচাৰ্চ চলি আছে এই অশ্বগন্ধা কেনেকৈ কাম কৰে কপিকোচ্চ বুলি এটা হাউচ আছে খুব নাৰ্ভৰ কাৰণে ভাল পাৰ্কিনছনিজমৰ কাৰণে ভাল এইবিলাক কাৰণে ইণ্ডিভিজুৱেল হাউচৰ ওপৰত বেমাৰৰ লগত কৰিলেট কৰি পেলাই কিমান কাম কৰে ট্ৰায়েলছ চলি আছে ৰিচাৰ্চ চলি আছে যে এইবিলাক বস্তু কি ধৰণৰ বায়'কেমিকেল কম্পনেণ্ট থাকে যিবিলাকে এই বেমাৰবিলাকত হেল্প কৰিব পাৰে ষ্টাডি ৰুট লেভেললৈকে গুচি গৈছে সেইকাৰণেতো মডাৰ্ণাইজেশ্যন হৈছে আয়ুৰ্বেদিক গ্ল'বেলাইজেশ্যন হৈছে এইটো মই ক'লোঁ আগতে এতিয়া ৰসায়ন এনেকুৱা বাজিকৰণটো হৈছে কি তোমাৰ ৰিপ্ৰডাক্টিভ যিটো কেপাচিটি ছেক্সুৱেল যিটো কেপাচিটি বা তুমি যিটো ইয়থফুলনেছৰ কথাও আহিব লগতে তোমাৰ ৰিপ্ৰডাক্টিভ কেপাচিটিটো বঢ়াই তোলা সেইটো হৈছে বাজিকৰণ গতিকে এই বস্তু বয়স হ'লেও যাতে তাৰ উদ্যম মানে এনাৰ্জি লেভেলটো যিটো বডিৰ যিটো স্পীড সেই বস্তুটো কাম কৰাৰ সক্ষমতা সেই বস্তুবিলাকে হৈছে বাজিকৰণ কিন্তু এইটো আমি পঞ্চকৰ্মৰ পিছতে কৰিব লাগে আৰু এইবিলাক বস্তু আমাৰ আয়ুৰ্বেদিকত অলপ এক্সপ্লেনেশ্যনটো ভালকৈ কৰিছে আৰু সাধাৰণতে এলোপেথিকত এইবিলাক হৰমনাল ট্ৰিটমেণ্ট কৰে কিন্তু সেইবিলাক খুব টাইম অলপ সময়ৰ কাৰণে কাম কৰে পিছত গৈ পেলাই কাম নকৰে হা গতিকে মেডিচিন খালেহে কাম কৰে নকৰে পিছত নিজৰ যিখিনি নেচাৰেল কেপাচিটি থাকে সেইখিনিও নোহোৱা হৈ যায় গতিকে মানুহ এই দুটা পাৰ্টত আয়ুৰ্বেদিকৰ ট্ৰিটমেণ্ট লয় আৰু আয়ুৰ্বেদিকৰ এইখিনি স্পেচিয়েলিটি এতিয়াও আছে এইখিনি তেতিয়াও এলোপেথিকে ইমানখিনি এই বস্তুটোত আহিব পৰা নাই আৰু সেইকাৰণে আয়ুৰ্বেদিকত এতিয়াতো এনেকুৱা গ্ল'বেলাইজেশ্যন হৈছে যে আয়ুৰ্বেদিক এলোপেথিক কম্পজিশ্যনৰ লগত আয়ুৰ্বেদিক হাফ দুটামান দি পেলাই মেডিচিন বনোৱা এইটো এলোভেডা বুলি কওঁ মিক্সিং ট্ৰিটমেণ্ট অফ আয়ুৰ্বেদ এণ্ড এলোপেথ আমাৰ মেইন লক্ষ্য হৈছে কি এইটো চিষ্টেম কি আছে সেইটো কথা হোমিঅ' হওক চিধা হওক আয়ুৰ্বেদ হওক এলোপেথ হওক আমাৰ মেইন হৈছে যে আমি হিউমেন বিয়িঙক কেনেকৈ আমি সুখী কৰি ৰাখিব পাৰোঁ বেমাৰৰ পৰা কেনেকৈ স্বাস্থ্য কেনেকৈ হেল্ডি কেনেকৈ ৰাখিব পাৰোঁ আৰোগ্য দিয়াটোৱে আমাৰ লক্ষ্য গতিকে উইদাউট হাৰ্ম নোহোৱাকৈ আমি কেনেকৈ ক্ষতি নকৰাকৈ আমি মানৱ জাতিটোক আমি কেনেকৈ বেমাৰবিলাকৰ পৰা হাত সাৰিব পাৰি তাৰ এটা কমন এটা আমাৰ যাত্ৰা এইটো তাৰো এটা এলোভেডা এটা পাৰ্ট হয় বহুত বেমাৰৰ ক্ষেত্ৰত দেখা গৈছে যে কোম্পানীবিলাকক এইবিলাক GMP চাৰ্টিফাইডে হ'ব কিন্তু আমাৰ হাৰ্বছৰ লগত কিছু এলোপেথিক মেডিচিন আৰু আজিকালি মাৰ্কেটিঙতো জানাই হাৰ্বেল টি কাৰ্ডিয়াক টি এই যে শব্দবিলাক কোভিডৰ সময়ত আমাৰ আয়ুষ কোৱাত এটা ওলাইছিলে চাহ বনাই খাব লগা আছিলে কিছুমান হাৰ্বছ দি পেলাই ৰোগ ইমিউনিটি বঢ়োৱাৰ কাৰণে এটা কোৱাত আছিলে কাৰা আছিলে এইবিলাক খুব সমাদৰ পাইছে বাহিৰতো ইউজ হৈছে গতিকে আজি বস্তুবিলাক গ্ল'বেলাইজেশ্যন হৈ গৈছে আয়ুৰ্বেদ এলোপেথ মিক্সিং ট্ৰিটমেণ্ট কিছুমান নিজৰ ক্ষেত্ৰত খুব প্ৰয়োজন আছে আমি দিওঁ সেইকাৰণে আমাৰ কি হয় মই ব্যক্তিগতভাৱে বহুত স্কিন বেমাৰ যিবিলাক হয়তো বহুত ডাৰ্মাটলজিষ্টক দেখায় পিছত ভাল নোহোৱা বেমাৰ কেতিয়াবা আমাৰ হাতত বহুতখিনিয়ে ভাল পায় এইটোৰ কাৰণটো হৈছে যে এলোপেথিকত যিটো পাৰ্ট সেইটো আমি একেবাৰে এভইড নকৰোঁ কিন্তু লগতে আয়ুৰ্বেদিক মেডিচিনখিনি যিবিলাক এণ্টি এলাৰ্জি হয় যিবিলাক ইমিউনো মডুলেটৰ হয় যিবিলাক ব্লাড পিউৰিফায়াৰ হয় সেইবিলাক বস্তু স্পেচিফিকেলি এলোপেথিকত নাই সেইখিনি আয়ুৰ্বেদিকত আছে আৰু পঞ্চকৰ্ম দিব পাৰি এই জলকা বিধি যিটো ক'লোঁ যে লিচ থেৰাপি সেইটো চৰিয়াচিছত দিব পাৰি যদি ডাঙৰ প্লেগ টাইপৰ চৰিয়াচিছ হয় ডাঙৰ টাইপৰ যেনে মাছৰ বাকলৰ নিচিনা ৰঙা ৰঙা হৈ যায় মাজে মাজে সেইবিলাকত আমি জলকা বিধি কৰিলে তাতে সেই এৰিয়াখিনি ৰিপেয়াৰ খুব ফাষ্টেষ্ট হয় পঞ্চকৰ্ম থেৰাপিত যে মই কৈছোঁ যে বিভিন্ন প্ৰচেছ থাকে
প্ৰচেছ অনুযায়ী মানে প্ৰচেছ অনুযায়ী মেডিচিন বনাব লাগে বস্তিৰ ক্ষেত্ৰত এইটো বেছি ইম্পৰ্টেণ্ট আমি এটা মাত্ৰা বস্তি বুলি কওঁ আৰু আমাৰ নিৰহ বস্তি বুলি কওঁ অনুবাচন বস্তি এটা আছে তাৰমানে আমি খালি তেল দি পেলাই যদি বস্তি দিওঁ তেতিয়াহ'লে তাৰ খৰচটো কমি যায় কিন্তু যেতিয়া আমি সেইটো বস্তুটো আমি মেডিচিন হাৰ্ববিলাক বইল কৰি পেলাই তাত ঘি দিওঁ কেতিয়াবা হানি দিওঁ এইবিলাক বস্তু যেতিয়া আমাৰ এড কৰি পেলাই এটা মেডিচিন বনাই পেলাই পায়খানা ৰাস্তা দি দিয়া যায় তেতিয়া তাৰ খৰচটো বাঢ়ি যায় মালিচটো যেনেকুৱা হোল বডি মাছাজ কৰোঁতে আমি পেচেণ্টৰ এই যে কৈছোঁ যে কি ধৰণৰ অসুবিধা তাৰ দেহাত কি চেঞ্জ হৈছে সেই চেঞ্জ অনুযায়ী বাতপিত কফ বুলি কয় আয়ুৰ্বেদিকত সেই হিচাপত আমি কি তেলবিলাক চিলেক্ট কৰোঁ সেই তেলখিনি যে মালিচ কৰিব তেলৰ বিভিন্ন তেলৰ বিভিন্ন দাম থাকে চব দামতে দিব পাৰি কম্পালচাৰী এইটো মানে মেইন হয় এইটো পূৰ্বকৰ্ম বুলি কওঁ পলিউশ্যন এণ্ড চুডেশ্যন হোল বডি মাছাজ আৰু হেক বিধি দিয়া বিভিন্ন হেক বিধি দিব পাৰি আৰু এটা আছে আমাৰ শাস্ত্ৰত লিখা ধৰণৰ যিখিনি পঞ্চকৰ্ম থেৰাপিৰ কথা কৈছে কেৰেলাত আৰু কিছু মডিফাইড আৰু ৱেল একচেপ্টেড কিছুমান আৰু থেৰাপি সিহঁতে টাইম টু টাইম ৰিচাৰ্চ কৰি কৰি এড কৰিছে সাউথৰ মানুহ বহুত এডভান্স আছিলে ইয়াতে এডভান্স হয় প্ৰমাণ পাই আছে ফৰেইন কাণ্ট্ৰিৰ মানুহখিনি বহুতে আহে এক্টৰবিলাকো থেৰাপি সেনেকৈ লৈ থাকে কাৰণ প্ৰিভেণ্টিভ পাৰ্টটো বহুত ইম্পৰ্টেণ্ট প্ৰিভেণ্টিভ হিচাপেও কাম কৰে হেল্ডি মানুহো ল'ব পাৰে ডিজিজ কণ্ডিশ্যনতো ল'ব পাৰে ডিজিজ কণ্ডিশ্যনত লং টাইম ল'ব লাগে হেল্ডি ৰাখিবৰ কাৰণে সপ্তাহত একদিন বা দুদিন ল'লেও যথেষ্ট উপকাৰ ছাৰ এই থেৰাপিবোৰত মানে কিমানখিনি খৰচ পৰি যাইছে বয়বহন কিমানখিনি হৈছে হয় এইটোতো এটা ডিউৰেশ্যনৰ কথা আছে ফাৰ্ষ্ট আৰু বেমাৰটো কি তাৰ ওপৰত ভিত্তি হয় আমাৰ সেই ভিত্তিমতে আমি পেচেণ্টৰ যিটো তেল বিভিন্ন প্ৰকাৰৰ তেল ইউজ হয় কিছুমান তেল অলপ কম কষ্ট হয় কিছুমান অলপ বেছি দামী তেলো আছে আকৌ আমি কিছুমান মেডিচিন বনাই পেলাই আমি বস্তি দিয়া বুলি যে কৈছোঁ বিভিন্ন ধৰণৰ তাতে হানি লাগে ঘি লাগে বিভিন্ন প্ৰকাৰৰ তেল লাগে হাৰ্বছ লাগে এইবিলাক আমি ৰান্ধো গতিকে সেই কি ইউজ কৰি আছোঁ তাৰ ওপৰত ভিত্তি কৰি খৰচবিলাকৰ এটা নিৰ্ধাৰণ হয় হয় বেলেগ বেলেগ হয় আৰু নাম্বাৰ অফ থেৰাপিও ডিপেণ্ড কৰে কিছুমান পেচেণ্টৰ 5 প্ৰকাৰৰ থেৰাপি 5টা ষ্টেপ বাই ষ্টেপ আমি থেৰাপি দিওঁ কিছুমানৰ 6টা 7টা 8টালৈকে লাগে কিছুমানৰ 10-14 দিনতে ৰেজাল্ট পাই যায় কিছুমানে আকৌ 21 দিন 22 দিন বা 1 মাহলৈকেও থাকিব লগা হয় এইবিলাক কষ্ট এটা থাকে আমি এইটো মিলাই লওঁ আৰু কিয় পঞ্চকৰ্ম থেৰাপিত আমি এই হাৰ্বছৰ যিখিনি আমি মেডিচিন বনাওঁ এইবিলাক লৈ পেলাই এটা পেকেজ বনাই দিয়া যায় যে পাৰ ডে ইমান টকা এটা পৰিব আৰু দুজন থেৰাপিষ্ট লাগে সিহঁতে ট্ৰেইন কৰিছোঁ মই গতিকে সিহঁতক এটা দিনটো লাগি যায় আমাৰ প্ৰচেছ এটা থাকে কি যে 12টা 12:30টাৰ আগলৈকে এটা থেৰাপি প্ৰচেছ আৰু মই ক'লোঁ যে নাকেৰে ঔষধ দিয়াটো লস্যক্ৰিয়া আৰু চিৰধাৰা যিটো আমি মূৰত যিটো তেলটো দিওঁ বা বেলেগ হাৰ্বেল সেও দিব পাৰোঁ কটবিলাক দিব পাৰোঁ গতিকে ডেককশ্যন দিব পাৰোঁ সেই যি দিওঁ আৰু সেই বস্তুবিলাক এটা আবেলিৰ ফালে দিয়া যায় গতিকে এটা পেচেণ্টৰ ক্ষেত্ৰত মৰ্ণিং টাইম আৰু ইভিনিং টাইম দুটা ৱে আমি থেৰাপি দিওঁ 6টা 7টা মান প্ৰচেছ চলে গতিকে সেই হিচাপত দুজন মানুহ লগা হয় সিহঁতৰ এটা কষ্ট আছে ডেইলি এইবিলাক লৈ এটা পেকেজ বনাই লওঁ এইবিলাক আমি নেগচিয়েট কৰোঁ পেচেণ্টৰ কণ্ডিশ্যন বুজি আমি এইবিলাক এৰা ধৰা কৰোঁ আৰু ছাৰ যিহেতু পবিত্ৰ ৰমজান মাহ ষ্টাৰ্ট হ'ব গৈ আছে ছাৰ আমি কেনেদৰে সুস্থভাৱে মানে কেনেদৰে থাকি কেনে ইবাদত কৰিব পাৰিম তাৰ কাৰণে যদি পৰামৰ্শ দিয়ে ছাৰ আচ্ছা ৰমজানটো হৈছে ফাষ্টিং আমি আজিৰ লাইফষ্টাইলত ফাষ্টিংটো এটা মানে কমন হেল্থ টিপছ হৈ গৈছে যেনেকৈ ইণ্টাৰমিডিয়েট ফাষ্টিংটো এনেকুৱা ধৰণৰ ফাষ্টিং যে আমি 14 পৰা 16 ঘণ্টামান নোখোৱাকৈ থাকোঁ মানে ৰাতি সন্ধিয়া আমি 7টাত খাওঁ যেনিবা ৰাতিপুৱা ব্ৰেকফাষ্ট আমি 11টাত কৰোঁ এই গেপ পিৰিয়ডটোত আৰু বাকী 11টাৰ পৰা আবেলি 7টালৈকে এটা উইণ্ড' পিৰিয়ড থাকে যি সময়ত আমি খাওঁ খোৱাটো খুব হেভি খোৱা নাযায় অলপ মানে চাই চিতি কেলৰি ৱাইজ মিনিমাম খোৱা যায় এনেকুৱা ধৰণৰ এটা ফাষ্টিং আছে আমাৰ কিহৰ কাৰণে যে ওজনটো বাঢ়ি গ'ল কাৰোবাৰ ডায়েবেটিক্স হ'ল নতুনকৈ আমি নৰ্মেলি মানুহ এইবিলাক আমি জানো সাধাৰণতে কিন্তু ৰিলিজিয়াছলি যিটো স্পিৰিচুৱেলি যিটো আমাৰ ৰমজান কৰা যায় এইটোত আমাৰ দিন বুজি আমাৰ কেতিয়াবা 18 ঘণ্টা হৈ যায় হয়নে নাই 17 ঘণ্টা হৈ যায় গতিকে আমি ৰোজা কোনে ৰাখিব পাৰিব আৰু কোনে নোৱাৰিব মেডিকেলি মই ৰিলিজিয়াছলি কোৱা নাই যে পাৰ্টিকুলাৰলি কিছুমান নিয়ম নীতিও আছে যিখিনি ধৰক টাইপ 1 ডায়েবেটিছ যাৰ আছে জন্মৰ পৰাই হেৰিডিটিকেল জেনেটিকেল যিখিনি ডায়েবেটিক পেচেণ্ট আছে সেইবিলাক পেচেণ্টক আমি সাধাৰণতে ৰোজা ৰখাটো ঠিক নহয় ডিটেইলিং কৰিলে বহুত ক'ব পাৰোঁ ষ্টপ এইটো
10 বছৰত আহিছে মই কৈছোঁ যে বাচ্চাৰ কি হয় আমি BMI-টো চাব লাগে কাৰণ গ্ৰ'য়িং ষ্টেজত সাধাৰণতে সৰু কেঁচুৱা বিফৰ 15 ইয়াৰ্ছ এইখিনি ল'ৰা ছোৱালী কি হয় গ্ৰ'থ আৰু ডেভেলপমেণ্টটো খুব ফাষ্টেষ্ট হয় সিহঁতৰ বডিৰ নিউট্ৰিশ্যনৰ নিডটো বেছিকৈ থাকে পানীৰ নিডটো বেছিকৈ থাকে হা গতিকে সিহঁতক আমি লং টাইমৰ কাৰণে ৰোজা ৰাখিলে সিহঁতৰ নেগেটিভ ইম্পেক্টটো হ'ব পাৰে মিনিমাম ঠিক এজ আছে স্যাৰ এজ বুলি নহয় আমি একচুৱেলি মেডিকেলি কওঁ কি যে আণ্ডাৰ ৱেট যিবিলাকৰ ওজন বয়স হিচাপে হাইট হিচাপে কি হয় ওজনটো কম এইটো BMI বুলি কওঁ আমি বডি মাছ ইণ্ডেক্স যদি 18.5 তলত আহি যায় এইটো আণ্ডাৰ ৱেট বুলি কওঁ সিহঁতক আমি ৰোজা ৰখাটো কথাটো আমি নকওঁ আণ্ডাৰ ৱেটে আমাৰ কি কৰে বডিৰ ইমিউনিটিটো কমাই দিয়ে আৰু কমি যায় ৰোজা ৰাখিলে কেনেকৈ হিচাপ কৰি ওলাম স্যাৰ সেইটো তোমাৰ দেহাৰ ওজন কিমান ডিভাইডেড বাই তোমাৰ হাইটটো আমি চাওঁ হাইটটো মিটাৰত স্কোৱাৰ ওজনটো যদি 60 হাইটটো 150 সেন্টিমিটাৰ তাৰমানে 1.5 মিটাৰ এইটো স্কোৱাৰ কৰি দিয়া কিমান 3 হ'ব ডাবল কৰিলে ডাবল কৰি হা যি হ'ব তোমাৰ সেই 50 ভাগ দিয়া এইটো হৈছে BMI গতিকে এনেকৈ আমি ক্যালকুলেশ্যন কৰোঁ গতিকে আণ্ডাৰ ৱেট ল'ৰা ছোৱালীক আমি ৰাখিব মানা কৰোঁ আৰু সেকেন্ড কথা যিখিনি টাইপ 1 ডায়েবেটিছ ক'লোঁ আৰু পাৰ্টিকুলাৰলি যিখিনি মানুহৰ মেডিচিন কিছুমান খাব লগা হয় যেনেকুৱা ধৰণৰ এণ্টিকোৱাগুলেণ্ট হিচাপে এছপিৰিন বুলি এটা টেবলেট খায় হাৰ্টৰ বেমাৰৰ কাৰণে সিহঁতৰ এবাৰ হাৰ্ট এটাক হৈছে সিহঁতৰ এইবিলাক কণ্টিনিউ কৰা যায় কিন্তু সেইবিলাক পেচেণ্টক আমি ৰোজা ঠিক নহ'ব সেকেন্ড হৈছে যে যিখিনি পাৰ্টিকুলাৰলি কিডনি পেচেণ্টৰ যিবিলাকক আমি ডায়েবেটিছ গাটো ফুলিছে এই যে লেচিছ টেবলেট পেচাবটো ঘনঘনকৈ হ'ব গোটেই দিনটো যদি পানী নাখায় বডিৰ পানী আৰু যেটো আমাৰ হেৰি ইলেক্ট্ৰোলাইটছ সোডিয়াম পটাছিয়াম ক্লোৰাইড এইবিলাক আমাৰ দেহাত দৰকাৰ হয় এইবিলাক ইমবেলেন্স হ'ব তাৰ ফলত কমপ্লিকেশ্যন আৰু ব্লেককৈ যাব বুজি আৰু কিডনি ফেইলিয়ৰটো বাঢ়িব পাৰে গতিকে কিডনি ফেইলিয়ৰ কেছবিলাকত সাজেষ্ট কৰি নকৰা ভাল এইবিলাক বস্তু মেইনটেইন আমি সেইখন কৰিব লাগিব আৰু সেকেন্ড কথা হৈছে যে ৰোজাৰ ক্ষেত্ৰত আমি বহুত বেনিফিট পাওঁ মেডিকেল নিড আছে আমাৰ পাৰ্টিকুলাৰলি ধৰা ৰোজা ৰাখিলে আমাৰ দেহাত কিছুমান তিনিটা বস্তু ভেৰি ইম্পৰ্টেণ্ট ইম্পেক্ট কৰে এনেতো আমাৰ ৱেট লছৰ কাৰণে আমি সাধাৰণতে ব্যৱহাৰ কৰোঁৱে অবিচিটিৰ কাৰণে মেদবহুলতাৰ কাৰণে সেকেন্ড হাৰ্টৰ বেমাৰ যিহেতু চৰ্বিৰ কাৰণে কোলেষ্ট্ৰল দেহাত বাঢ়ি গৈছে ফেটি লিভাৰ এইবিলাক সাধাৰণ বেমাৰবিলাকৰ কাৰণেতো ৰোজাটো ইম্পৰ্টেণ্ট হয় এতিয়া আমি যদি ইণ্টাৰমিডিয়েণ্ট ৰোজা বুলি যে ক'লোঁ ফাষ্টিং যে কৰোঁ এইটো কি হয় 14 পৰা 16 আৱাৰ্ছ কৰোঁ কিন্তু এটা ইম্পৰ্টেণ্ট বেনিফিট কিন্তু এই ফেজত সাধাৰণতে নাহে কি এই এনেকুৱা ৰোজা ৰাখিলে তোমাৰ অটোফেজি বুলি এটা বস্তু আছে অটোফেজি মানে অটো মানে সেলফ নিজে আৰু ফেজি মানে ইটিং মানে আমাৰ দেহাটোত বিভিন্ন ধৰণৰ মেটাবলিক কজে হওক মেটাবলিক ফেইলিয়াৰ বিপাক ক্ৰিয়া যেটো হয় আমি যিবিলাক খোৱা বস্তু খাওঁ এটা পাৰ্ট আমাৰ দেহাত লাগিব নিউট্ৰিশ্যনখিনি আমাৰ দেহাত থাকি যায় ওয়াষ্টখিনি ওলাই যাব এইটোৰ যেতিয়া ইমবেলেন্স হৈ যায় এইটো মেটাবলিক ডিজঅৰ্ডাৰ সেই মেটাবলিক ডিজঅৰ্ডাৰৰ ক্ষেত্ৰত দেখা গৈছে যে তোমাৰ এই ইণ্টাৰমিডিয়েট ফাষ্টিঙে কম কাম কৰে কাৰণ অটোফেজি কৰিবৰ কাৰণে তোমাৰ মিনিমাম ফাষ্টিংটো মোৰ দেন 16 আৱাৰ্ছ হ'ব লাগে এইটো চিষ্টেমত এই বস্তুটো কম হয় কিন্তু বাকী ৱেট লছ হোৱা হাৰ্টৰ সেইখিনি প্ৰব্লেমৰ কাৰণে তাৰপিছত তোমাৰ ফেটি লিভাৰৰ কাৰণে ধৰা বা আমাৰ ইম্পৰ্টেণ্ট আৰু এটা বেনিফিট পাওঁ কি যে আমাৰ এটা ব্লাডৰ এটা বস্তু থাকে CRP চি ৰিয়েক্টিভ প্ৰটিন ইনফ্লেমেশ্যনটো কমাই দিয়ে ৰোজা ৰাখিলে ইণ্টাৰনেল টিস্যুবিলাকৰ যিটো ইনফ্লেমেশ্যন হাৰ্টৰ টিস্যু হওক লিভাৰৰ টিস্যু হওক যিকোনো কিডনি টিস্যু হওক এইবিলাকৰ কি হয় জইণ্টৰ হওক আমাৰ CRP বুলি এটা চি ৰিয়েক্টিভ প্ৰটিন এই বস্তুটো কমাই দিয়ে ৰোজাই যি বস্তুটো আমাৰ কি কৰে হাৰ্টক এটা ক্ষতি কৰিব পাৰে বাঢ়ি গ'লে যেটো আমাক লিভাৰত ক্ষতি কৰিব পাৰে জইণ্টবিলাকত পেইনৰ ক্ষেত্ৰত একো ইনফেকশ্যনটো বুজায় আৰু ইনফেকশ্যনৰ কাৰণে ডিজেনেৰেটিভ চেলবিলাক এই CRPটো বাঢ়ি যায় ৰোজাত এইটো আমাৰ দেখা যায় বহুতখিনি আমাক উপকাৰ কৰে আৰু খোৱা খাদ্যৰ ক্ষেত্ৰত আমি এই যে ইফতাৰ যেটো কেনেকৈ আমি ইফতাৰ কৰিম আৰু কৰিম সেইটোতো ইম্পৰ্টেণ্ট আছে আমি ইফতাৰৰ লগে লগে যেতিয়া আমি খাওঁ গোটেই দিনটো নোখোৱাৰ কাৰণে আমাৰ ডাইজেষ্টিভ চিষ্টেম আমাৰ এইবিলাক কি হয় ইউজলেছ হৈ থাকে গতিকে ইমিডিয়েটলি আমি যদি গুৰু খাদ্য খাওঁ আয়ুৰ্বেদিকত লঘু আহাৰ গুৰু আহাৰ বুলি ক'লোঁ এই গুৰু আহাৰটো যিমানটোৰ পৰা আমি লাহে লাহে ল'ব লাগে লঘু আহাৰ দি আমি আৰম্ভ কৰিব লাগে
যেনেকৈ সেইটো খিচুৰি টাইপে কোৱা পায়স বুলি কোৱা অলপ মিঠা যদি চুগাৰ নাথাকে মিঠা পায়সৰ মাধ্যমত খালে এনেকুৱা আমাৰ লিকুইড ফুডৰ লগত আমি অলপ গ্ৰেনুলছ টাইপৰ খাদ্য খাব লাগে আৰু হেভি খানাটো অকণমান দেৰিকে যিমানটো পাৰোঁ ৰাতিটো খোৱাটো অলপ লুজকৈ খাব লাগে জাষ্ট সেনেকৈ আমি আহাৰটো কৰিব লাগিব তেতিয়াহ'লে আমি ৰোজাৰ যিটো উপকাৰিতা আমি নিশ্চয় পাম স্যাৰ আমাৰ শ্ৰোতাসকলক আপুনি কি মেছেজ দিব খোজে স্যাৰ শ্ৰোতা বুলি ক'লে নিউ জেনেৰেশ্যনৰ কথাটো কওঁ হয় সৰু কেঁচুৱাৰ পৰা আৰম্ভ কৰি আমাৰ যিটো পিৰি এডলচেঞ্চ টু এডলচেঞ্চ এইখিনি হৈছে আমাৰ গ্ৰয়িং ষ্টেজ ল'ৰা ছোৱালীৰ এইখিনি সময়ত আমাৰ দেহাটো বিল্ড আপ হয় যদি হেল্ডি বিল্ড আপ হয় সেইটো নেক্সটলৈকে সেই বিল্ড আপটো আমি ৰাখিব পাৰোঁ গতিকে এইখিনি পিৰিয়ডছ ইম্পৰ্টেণ্ট তাৰমানে আপ টু 25 বা 24 ইয়াৰ্ছলৈকে তো এইখিনি সময়ত আমাৰ খোৱা লোৱাবিলাক ফাষ্ট ফুডটো যিমানটো পাৰোঁ আমি এভইড কৰিব লাগে আমাৰ দেহাত পানীৰ প্ৰয়োজন থাকে পানী এডকেট ৱাটাৰ ড্ৰিংক কৰিব লাগে সেইটো পানী হওক নাৰিকলৰ ডাবে হওক নাৰিকল পানী হওক হা কুঁহিয়াৰৰ ৰস হওক মানে যিমান পাৰে লিকুইড পানী বেছি খাব লাগে আৰু এজ এ হোল পানীৰ টিপছটো এনেকুৱা যে 20 কিলো পাৰ কেজি বডি ৱেটত 1 লিটাৰ পানী এটা এভাৰেজ যদি কোনো বেমাৰ নাথাকে হেল্ডি মানুহ এজনে 20 কেজি ওজন মানে 1 লিটাৰ পানী লাগে এতিয়া কাৰোবাৰ 40 কেজি আছে 2 লিটাৰ খাব লাগে দিনটো এনেকৈ গতিকে পানীটো এডকেট খাব লাগে গ্ৰীণ ভেজিটেবল বেছিকৈ খোৱাৰ এভিট কৰিব লাগে মাংস মাছ খাব লাগিব প্ৰটিন চ'ৰ্চ হিচাপে খাব লাগিব কিন্তু যিমান দূৰ পাৰোঁ দিনৰ ভাগত খাব লাগে আয়ুৰ্বেদিকত এটা বস্তু আছে বৃদ্ধাহাৰ ইনকম্পেটিবল ফুড হেবিট তাৰমানে দুটা খাদ্য একেলগে খালে সেইটো এটা টক্সিক ক্ৰিয়া কৰে বীজাণু বা পয়জনাছ হৈ যায় তেনেকুৱা মাছ মাংস খোৱাৰ পিছত গাখীৰ খোৱা গাখীৰৰ লগত টেঙা চৰ্বত খোৱা চাইট্ৰাছ ফ্ৰুইট খোৱা এইবিলাক আমি সেইকাৰণে কওঁ আনাৰস খোৱাৰ পিছত যদি কোনোবা গাখীৰ খাই মৰি যায় এনেকৈ আমাৰ তাৰমানে সেই চেটেষ্টৰ পৰিমাণটো ইমানতে থাকে যে পেটত গৈ পেলাই এইটো টক্সিন ইমিডিয়েটলি কাৰ্ড হৈ পেলাই দৈ হৈ পেলাই এইটো পেইন কৰে বা কৰে ইৰিটেশ্যন কৰে গতিকে এইবিলাক কৈছে কি আয়ুৰ্বেদিকত ডিটেইলিং কৰিছে গতিকে এনেকুৱা ধৰণৰ ফুড এভইড কৰিব নালাগে ঠাণ্ডাৰ ছিজন হিচাপেও আমি কিছুমান খোৱা খাদ্য খাব লাগে ঠাণ্ডাৰ দিনত আমি যিমান দূৰ পাৰোঁ গৰম বস্তু খাব লাগে ক'ল্ড ড্ৰিংকছবিলাক এৰিব লাগে ঠাণ্ডাৰ দিনত আইচক্ৰীম নাপালেও বহুতে আইচক্ৰীম বিচাৰি ফুৰে বেড এবিট হয়নে নাই চিপছৰ পেকেটবিলাক ইজিলি ট্ৰান্সফেট থাকে তাতে সৰু বাচ্চাবিলাকক আমি সাধাৰণতে মৰমতে আমি এইবিলাক আগবঢ়াই দিওঁ এইটো হেবিটটো আমাৰ কৰিব নালাগে এইটো হৈছে খাদ্যাভ্যাস গতিকে নিউট্ৰিচিয়াছ ফুড খাব লাগে বেলেঞ্চ ফুড খাব লাগে হয়নে নাই আৰু ছেকেণ্ড হ'ব আমাৰ এক্সাৰচাইজ ইম্পৰ্টেণ্ট গতিকে আমাৰ টিচু বডি বিল্ড আপ কৰাৰ কাৰণে ব্লাড চাৰ্কুলেশ্যন বাঢ়িলে আমাৰ দেহাৰ অংগ প্ৰত্যংগবিলাক মানে হেৰি হ'ব ষ্ট্ৰং হ'ব মাচুল বিল্ড আপ হ'ব গতিকে আমাৰ বডিটো ইমিউনিটি বুষ্ট আপ হ'ব ব্লাড চাৰ্কুলেশ্যন বঢ়াৰ লগে লগে আমাৰ বডি ইমিউনিটিও বাঢ়িব গতিকে ৰোগৰ পৰা হাত সাৰিবৰ কাৰণে এক্সাৰচাইজটো ভেৰি ইম্পৰ্টেণ্ট এক্সাৰচাইজ আৰু দেন টোপনিৰ হিচাপটো ভেৰি ইম্পৰ্টেণ্ট মিনিমাম য়ং ষ্টেজ 6 to 8 hours মিনিমাম টোপনি মাৰিব লাগে আৰু সেইটো যিমান পাৰোঁ আৰ্লি টু বেড আৰ্লি টু ৰাইজ ৰাতি যিমান সোনকালে হ'ব পাৰে আৰু যিমান সোনকালে উঠিব পাৰোঁ সেইটো দেহাৰ কাৰণে ভাল কাৰণ হিন্দু মাইথলজিত এইটো কথাই আছে যে ব্ৰাহ্মা মুহূৰ্তটো এনেকুৱা মুহূৰ্ত যি মুহূৰ্তত স্বয়ং ভগৱানে আহি পেলাই বোলে বেৰেৰত বুজিব হয় ঠিক আমাৰ মুছলমান ইছলাম ধৰ্মতো আছে আমাৰ ফজৰৰ নামাজ এইখিনি টাইমত আমাৰ কি হয় ব্ৰেইনটো চাৰাউণ্ডিং খুব চাইলেণ্ট হৈ থাকে শান্ত পৰিৱেশ থাকে আৰু ব্ৰেইনটো ৰাতি ৰেষ্ট লোৱাৰ পিছত পুৰা এক্টিভেটেড হৈ থাকে গতিকে যি পঢ়োঁ বা যি কৰোঁ খুব মানে হেৰি হয় ধৰিব পাৰি গতিকে এইবিলাক বস্তু মেইনটেইন কৰিব পাৰিলে নিৰোগী থকাৰ আশা কৰিব পাৰি চায়েন্সে আমাক ৰোগ বুজিবলৈ শিকায় আৰু আয়ুৰ্বেদে আমাক জীৱন জীয়াবলৈ শিকায় আশা কৰিলোঁ মোৰ এই পডকাষ্টটো আপোনালোকে উপকৃত হ'ব বুলি চ' আজি মই ইয়াতেই এৰিলোঁ নমস্কাৰ জয় আই অসম তো তোমালোকলৈ ধন্যবাদ থাকিল আজি পডকাষ্টক মোক আমন্ত্ৰিত অতিথি হিচাপে বিবেচনা কৰাৰ কাৰণে আৰু আয়ুৰ্বেদৰ যিখিনি আমি ভাল দিশটো আমি ক'লোঁ হয়তো ৰাইজে এইখিনিও আঁকোৱালি ল'ব আৰু আশা কৰোঁ অনাগত দিনত আয়ুৰ্বেদক প্ৰথম লানি চিকিৎসাৰ ক্ষেত্ৰত ৰাইজে আৰু বেছি আগবাঢ়ি আহিব আমি কিছু বেমাৰৰ ক্ষেত্ৰত কৈছোঁ যে আয়ুৰ্বেদিক ফাৰ্ষ্ট চইচ হ'ব লাগে আশা কৰোঁ ৰাইজে কথাখিনি বুজি কিছু হ'লেও বুজি পাইছে আৰু প্ৰজন্মৰ ক্ষেত্ৰত যিখিনি মই টিপছ দিলোঁ নৱপ্ৰজন্মৰ এইখিনিও আমাৰ আশা কৰোঁ মানি চলিব যাতে সকলোৱে সুস্থ হৈ থাকক দীৰ্ঘায়ু হওক এই আশাৰে আজি নমস্কাৰ